যি আলোচনা পৰ্ব আৰম্ভ হ'ব এই আৰম্ভ হোৱাৰ সভাত সভাপতি নিৰ্বাচিত কৰিছে আৰু লগতে বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে আমাৰ জ্ঞাতিবৰ্গ জাতি জনগোষ্ঠী বা অন্যান্য সাধাৰণ জাতি জনগোষ্ঠীৰ মানুহ ৰাইজে ইয়াত উপস্থিত হৈছে তেওঁলোকৰো শুভেচ্ছা জনাই মই নিজৰ আসন কৰিছোঁ। সভাপতি নিৰ্বাচনৰ আসন গ্ৰহণ চিনাকি পৰ্ব সভাৰ উদ্দেশ্য ব্যাখ্যা ছাৰ ৰমেন বাইলু উদ্দেশ্য ব্যাখ্যাৰ ওপৰত সমজুৱা আলোচনা তাও দৰ্শনৰ ওপৰত আলোচনা তাই পৰম্পৰা তাই মতাদৰ্শ সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ ধাৰ্মিক অনুষ্ঠান শিক্ষাৰ মাধ্যম কৃষি প্ৰণালী আৰু সাংস্কৃতিক ওপৰত আলোচনা সিদ্ধান্ত গ্ৰহণ সভাপতিৰ মন্তব্য সভাসমূহ চাও ৰমেন বাইলু মই অৰুণাচল নগৰৰ বাসিন্দা মই পুলিন বৰদলৈ মই বৰ্তমান কেন্দুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক। নমস্কাৰ মই কেন্দুগুৰি বাইলু চাও সন্ধ্য বাইলু সভাগুৰি বাইলু মোৰ নাম চাও ৰাজীৱ ফুকন মই পাঠ্যপুৰ ইমান অভিজ্ঞতা নাই মই জানো সাধাৰণ ব্যৱসায় মানুহ তথাপি এই ৰাইজৰ লগত সদায় জড়িত হৈ মই ভাল পাওঁ আৰু আজি এই সভাখন মানে অনুষ্ঠান কৰিবৰ কাৰণে বহুত দিনৰ পৰাই আমাৰ মন্ত্ৰী ককাইদেৱে এই মোৰ দায়িত্বভাৰ দিছিলে গধুৰ দায়িত্বটো সেই দায়িত্বটো মই কেনেদৰে পালন কৰিছোঁ মানে মই সেই বিষয়ে মানে ইমান মই ভুল ত্ৰুটি হৈ গৈছে তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আজি মেইন সভাৰ সন্মানীয় সভাপতি মহোদয় উপস্থিত জ্ঞানজ্যোতি পুথিভঁৰালৰ কৰ্মকৰ্তাসকল আজি সভাৰ উপবিষ্ট সন্মানীয় পুৰোহিত বৃন্দ আৰু সন্মানীয় শিক্ষক বৃন্দ আৰু সমাজ সচেতন ব্যক্তিসকল আপোনালোকৰ আগত উদ্দেশ্য ব্যাখ্যা কৰাৰ আগতেই মই আপোনালোকৰ এই সভাখনলৈ নিমন্ত্ৰণ কাৰোবাক কৰা হৈছে কাৰোবাক নাই কৰা আৰু আপোনালোকৰ সন্মানৰ ক্ষেত্ৰত মই চিঠিযোগে আপোনালোকক নিমন্ত্ৰণ কৰিব লাগিছিল এই সভাখনলৈ তাৰ বাবে মই দুখ অনুভৱ কৰিছোঁ আৰু মই তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি এই মহান বিষয়বস্তু তাও দৰ্শন আৰু তাও শব্দ অৰ্থ এই সমূহ বিষয়বস্তুৰ ওপৰত উপস্থাপন বা ব্যাখ্যা কৰিব আপোনালোকৰ চিনাকি তাও গৱেষক আৰু টিচিং কিতাপখনৰ ইংলিছৰ পৰা অসমীয়ালৈ অনুবাদ কৰা সন্মানীয় প্ৰদীপ মোচন ককাইদেউ আপোনালোকৰ আগত চিনাকি কৰিব বিচাৰিছোঁ। এয়া মোৰ প্ৰদীপ মোচন ককাইদেউ। আমাৰ আজি সভাখনত ক'বলৈ পাই মই অতি গৌৰৱ আৰু আনন্দিত হৈছোঁ। আমাৰ পুত্ৰপুৰুষ আৰু আমাৰ উপৰিপুৰুষসকল সভ্যতাৰ পোৱাৰ পাছৰে পৰা আমাৰ সমাজত তাও দৰ্শনে তেওঁলোকৰ জীৱন প্ৰণালী কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু আজি আমাৰ মাজত কেনেদৰে এই প্ৰভাৱটো মানে পৰিছে এই ওপৰত মানে আমাৰ সভাত উপবিষ্ট বিশিষ্ট বক্তাসকলে এই বিষয়ে আলোচনা কৰিব বুলি মই আশা ৰাখিছোঁ আৰু এই সভাখনৰ দৰে অনাগত দিনত এটা শুদ্ধ বাতাবৰণ
সকলো জাতি জনগোষ্ঠীত একত্ৰিত হৈ এটা পুত্ৰপুৰুষসকলক এটা কিবা প্ৰক্ৰিয়া লৈ যাব পাৰে নেকি তাই আশা ৰাখি মোৰ চমু উদ্দেশ্য দেখা সামৰণি মাৰিছোঁ। আহোমসকলে যিকোনো ক্ষেত্ৰতে আত্মীয় প্ৰতীক ব্যৱহাৰ কৰে। স্বৰ্গদেউসকলে সোণৰ মুদ্ৰা আৰু ৰূপৰ মুদ্ৰা আঠখনীয়া প্ৰতীকেৰে নিৰ্মিত কৰিছে। এই আঠখনীয়া প্ৰতীকটোৰ মাজতে এটা শূন্য আছে। এই শূন্যটোৰ অসীম শক্তি আছে, অসীম জ্ঞান আছে। এই শূন্যটোৰ চৰ্চা কৰি এই শূন্যৰ পৰাই মানুহে শক্তি আহৰণ কৰিব পাৰে। এই শূন্যটোৰ পৰা শক্তি আহৰণ কৰি মানুহৰ নিজৰ কামত লগায়। শূন্যৰ পৰা পোৱা শক্তি মানুহৰ উপকাৰ পায়। আপোনালোকে শূন্যৰ পৰা শক্তি আহৰণ কৰি পাইছেনে? শূন্যৰ পৰা শক্তি আহৰণ কৰিব পাইছে? এখন উদং পথাৰত দেখিব তাত একো নাই, শূন্য। কিন্তু সেই উদং পথাৰখন কৃষি কাৰ্যত ব্যৱহাৰ হৈ তাত কৃষি উৎপাদন হৈ সেই কৃষি শস্যৰে পৰিয়ালৰ জীৱিকা চলে। এখন উদং পথাৰ, এই শূন্য পথাৰখন যদি একো নকৰাকৈ ৰাখি থৈ দিয়া যায় বছৰ বছৰ ধৰি, যুগ ধৰি, শ বছৰ ধৰি, ইয়াত কি হ'ব? ইয়াত নিজে নিজে কিছুমান উদ্ভিদ গজিব, ডাঙৰ ডাঙৰ গছ ডাঠ অৰণ্য হৈ যাব, তাত জীৱ জন্তু বাস কৰিব, বাঘ হাতী বাস কৰিব, এটা শক্তি সৃষ্টি হৈ যায়। শূন্যৰ পৰাই এটা শক্তি সৃষ্টি হৈ যায়। সেই শক্তিটো মানুহে বিভিন্ন কামত লগায়। শূন্য উদং পথাৰখনত গজা গছৰ পৰা সেই গছ ব্যৱহাৰ কৰি মানুহে ঘৰ বনায়, আচবাব বনায়। সেই শূন্যৰ পৰাই শক্তিটো আহৰণ কৰে। এই ক্লাব ঘৰ নেকি? এই ক্লাব ঘৰটো, এই ঘৰটোৰ ভিতৰত একো নাই, শূন্য। ইয়াত যদি চকী টেবুল আঁতৰাই দিয়া হয় ই শূন্য। কিন্তু এই শূন্যতাৰ মাজত শক্তি আছে। এই শূন্যটোৰ মাজত শক্তি আছে। এই ঘৰটোৰ ভিতৰত থকা যিখিনি অক্সিজেন গেছ, এই অক্সিজেন গেছখিনি আমি সেৱন কৰি এতিয়া জীৱন ধাৰণ কৰি আছোঁ। কিন্তু এই শূন্যৰে শক্তি, কিন্তু এই ঘৰটোত যদি এইখিনি ইটা জাপি পিনি ভৰ্তি কৰি দিয়া যায় তেতিয়া ইয়াৰ শক্তি নাথাকিব। কাৰণ তেতিয়া অক্সিজেন গেছ ইয়াত সোমাবলৈ সুবিধা নাপাব। যদি এইটো চিমেণ্টৰ গুদাম কৰি দিয়া যায়, ভৰ্তি কোঠালিটোৰ পৰা কোনো উপকৃত পোৱা নাযায়। কিন্তু ই শূন্য হৈ থকাৰ কাৰণে আমি উপকৃত হৈছোঁ। ঠিক তেনেকৈ ঘৰৰ ভিতৰৰ ড্ৰয়িং ৰুমটো শূন্য, সেই কোঠালিটো শূন্য। কিন্তু সেই শূন্যটো আচবাব তাত বহুৱাই, বিচনা বহুৱাই, শোৱা ৰুম কোঠালি কৰি, মানুহ বহা কোঠালি কৰি, সেই শূন্য স্থানৰ পৰাই শক্তিটো আহৰণ কৰা হয়। এই শূন্যৰ অসীম শক্তি আছে। এই শূন্যটোৰ পৰাই এই বিশ্বখন সৃষ্টি হৈছে। বিশ্বখনৰ সৃষ্টিৰ আগত শূন্য বিৰাজমান, তৰা নাই, জোন বেলি নাই, কিন্তু এই শূন্য আছে। এই শূন্যটোৰ পৰাই বিশ্বখন সৃষ্টি হ'ল। মানুহে তাত খেল খেলি, ছাত্ৰ ছাত্ৰীসকলে খেল খেলি এই মহাবিশ্বখনত যিমানবিলাক বস্তু আছে প্ৰতিটো বস্তু দুটা ভাগত বিভক্ত। কলা অংশ ৰাশি, বগা অংশ দিন, কলা অংশ পৃথিৱী, বগা অংশ স্বৰ্গ। তাও শব্দৰ অৰ্থ হৈছে শূন্য,
পথ 1 তাও মানে শূন্য পথ 1 প্ৰকৃততে ইয়াৰ কোনো নাম নাই এই শূন্যটো কোনো নাম নাই এই শূন্য হয় কিন্তু লাউচী দেৱতাই তেওঁ লিখিছে তাওতেচিমত তাওতেচিমখন আজিৰ পৰা 2500 বছৰৰ আগৰ ৰচনা তাত তেওঁ কৈছে যে সৃষ্টিৰ উপৰিও য'ৰ পৰা সৃষ্টি হৈছে তাৰ কোনো নাম নাই কিন্তু মোক যদি নামটো ক'বলৈ জোৰ কৰা হয় আপুনি নামটো কওক যেনেকৈ য'ৰ পৰা সৃষ্টি হৈছে তেতিয়া তেওঁ তাও বুলি ক'ব বুলি তাওতেচিমত লিখা তাওতেচিমখন 2500 বছৰ আগত লাউচী দেৱতাই লিখিছে লাউচী দেৱতা চাও ৰাজবংশৰ এজন পণ্ডিত আছিল এতিয়া শান্তি সদায় যে শান্তি হৈ থাকে শান্তি এটা পৰিৱেশ থাকিব এইটো কথা নহয় মাজতে যুদ্ধ হ'ব তেনেকৈ পতন উন্নতি মানুহৰ কেৱল যে উন্নতি হৈ গৈ থাকিব এইটো নহয় এটা সময়ত তেওঁৰ পতন আহিব বা কোনোবা পতনৰ ভিতৰত সোমাই আছে তেওঁ যে সদায় পতনৰ বিভাগতে পৰিব এইটো কথা নহয় তেওঁ এদিন উন্নতি হ'ব এতিয়া কথাটো হ'ল কি কলা অংশই মহিলাক বুজাইছে বগা অংশই পুৰুষক ব্যাখ্যাটো হৈছে কি যিহেতু পুৰুষ আৰু মহিলা এযোৰ হৈ লগ লাগি আছে এই মহিলা যদি নাথাকে মহিলা শব্দটো যদি নাথাকে তেতিয়াহ'লে এই পুৰুষক পুৰুষ বুলি নামাকৰণ কৰিব নোৱাৰে যদি অকল পুৰুষেই থাকে তাত যদি মহিলা নাই পুৰুষক পুৰুষ বুলি নামাকৰণ কৰিব নোৱাৰে যদি পুৰুষ নাথাকে তেতিয়া মহিলাক মহিলা বুলি ক'ব কলা অংশ ৰাতি বগা অংশ দিন যদি ৰাতি নাথাকে তেতিয়া দিনক দিন বুলি ক'ব নোৱাৰে কাৰণ একেটাই গতি ধৰক এই পোহৰে হৈ আছে এইটো দিন নেকি ৰাতি থকাৰ কাৰণে ক'ব পৰা হৈছে দিন ইয়াৰ ব্যাখ্যাত তেনেকৈ এতিয়া এনেকুৱা আছে এই কলা অংশ পতন বুজালে বগা অংশ উন্নতি বুজালে এই উন্নতিটো ইয়াৰ পৰা আৰম্ভ হৈছে ইয়াৰ পৰা উন্নতি হৈ গৈ আছে তাও ব্যাখ্যাটো হৈছে কি তাও মানে তাও ব্যাখ্যাটো হৈছে কি এই উন্নতি পথটো এতিয়া আপুনি গৈ আছে ই ডাঙৰ হৈ গৈ আছে বহল হৈ গৈ আছে তাৰমানে আপোনাৰ উন্নতি বেছি হৈ আছে অধিক হৈ গৈছে তাও ব্যাখ্যাটো হৈছে কি এইটো আপুনি উন্নতি পথত গৈ আছে আপুনি যিটো পথেদি গৈ আছে সেই পথটো এতিয়া আকৌ ঘূৰি আপুনি উন্নতি কৰি গৈ আছে মাজতে ৰৈ দিব লাগিব ভাবিব লাগিব যে মোক কিমান উন্নতি হ'ল মানুহ উন্নতি হ'ল তেতিয়াহ'লে মই এই কোনোতে ৰৈ দিম দেখিব আপুনি উন্নতি আছে বা আপুনি উন্নতিৰ পৰা যদি ঘূৰিও আহে আপুনি উন্নতিতে আছে এই বগাটোৰে আছে আপুনি এইফালে অহা নাই এইডোখৰ আপোনাৰ পতন যদি আপুনি উন্নতি কৰি গৈয়ে থাকে আপোনাৰ যিমান ধন সম্পত্তি যিমান আহি গৈ আছে যে আপুনি ভবা নাই যে মই কমাই দিম বুলি বা ৰৈ যাম বুলি বহুত ফেক্টৰী খুলিলে বহুত কোম্পানী খুলিলে এটা কোম্পানী কোম্পানীৰ সংখ্যা বঢ়াই দি আছে তেতিয়া আপুনি এটা দিনত এটা সময়ত আপোনাৰ পতনত নহয় তাৰমানে আপুনি গৈ আছে নহয় এইটো গৈ থকা বুজাইছে আৰু যিহেতু পথ এই পথটোদি আপুনি গৈ আছে উন্নতিৰ পথটোদি উন্নতিৰ পথটোদি গৈ থাকিলে তাৰমানে আপুনি আন্ধাৰত প্ৰৱেশ কৰিব তাৰপিছত পতন আপোনাৰ অলপকৈ আৰম্ভ হৈছে পতন ডাঙৰ হৈ যাব এটা সময়ত পতনো শেষ হৈছে পতন শেষ হৈ পিনি আকৌ আপোনাৰ উন্নতি হ'ব এনেধৰণে চকাকাৰে এই ঘটনাবিলাক ঘটি থাকে এই বিশ্বত তাওত এইটো কৈছে যে কিমান দিনৰ ভিতৰত আপোনাৰ পতন হ'ব তাৰ সময়টো কিন্তু ধৰি নাই তাওত সময় ধৰি নিদি হয়তো আপোনাৰ সূতা বুলিও কয় এই কলা অংশ এইডাল ৰেখাৰে চিহ্নিত কৰা এই ভগ্ন ৰেখা খণ্ডিত ৰেখা এই ৰেখাডালক কোৱা হয় ইন অৰ্থাৎ এই ভাগটোক কোৱা হয় ইন আৰু এই ওপৰৰ তিনিডাল স্বৰ্গ তলৰ ভগ্ন ৰেখা পৃথিৱী
এই তিনিডাল ৰড, এই তিনিডাল পৰ্বত। বতাহ আছে পাই চিহ্নটোৰ সম্পদ ব্যৱহাৰ কৰিছে। পাই মানে আন ভাগৰ পাই, এইটো এটা প্ৰতীক চিহ্ন হয়। সেই গণিতজ্ঞসকলে মানুহক বুজাবৰ কাৰণে আন ভাগৰ এই পাই মানে হাত ভাগ। এতিয়া স্বৰ্গ বুজাবৰ কাৰণে তিনিডাল ৰেখা, পৃথিৱী বুজাবৰ কাৰণে তিনিডাল অখণ্ড ৰেখা, তেনেকৈ পৰ্বত ইত্যাদি। এই আঁচ প্ৰতিডালে এখন এখন মল। এনেকৈ চিকিউৰিটি কথা আছে, আপোনাৰ কেইবাটাও কোম্পানী খুলিব, কেইবাটাও কোম্পানী বহুত চিকিউৰিটিৰ কথা আৰু বহুতখিনি কথা আছে কোম্পানী খোলা মানুহবিলাকে জানে। ব্যৱসায় বাণিজ্যতা আপোনাৰ সেইখিনি। এতিয়া তাও দৰ্শনে সেইটো কোৱা নাই, তাও দৰ্শনে এইটো কৈছে আপুনি যদি এটা কোম্পানীৰ মালিক হয়, আপুনি সেই কোম্পানীটোতে সীমাবদ্ধ থাকক, দ্বিতীয় এটা কোম্পানী নুখুলিব। আপুনি যিটো কোম্পানী খুলিলে সেই কোম্পানীটোতে আৰু কৰিব লগা ইমান কাম আছে, সেইখিনি কৰক। আৰু যদি নকৰে তেতিয়া আপোনাৰ সেই কোম্পানীটো ক্ষতি হ'ব পাৰে। এতিয়া ধৰক ক'ব ডাইৰেক্ট নধৰিব যদি ইয়াত শিক্ষক আছে, শিক্ষকে ক'ব তুমি 1 নম্বৰ হ'ব লাগিব, তুমি ফাৰ্ষ্ট হ'ব লাগিব, ইজনক ক'ব তুমি ছেকেণ্ড হ'ব। সেই 2জন বা 3জনক ক'লে বা গোটেইখিনি লগ নাই, কিন্তু সেইটো প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিবলৈ পোৱা নাই। সেই যিজন যিজন পাছ কৰিব নোৱাৰে নহয়, ফেইল কৰিলে, তাৰ মতে সেইজন অদৰকাৰী নহয়, অদৰকাৰী ব্যক্তি নহয়, তেওঁৰ পৰাও উপকাৰ আহিব। কেনেকৈ আহিব এইটো আপোনালোকে প্ৰেক্টিকেল জানে চাগে। মই এটা সৰু উদাহৰণ দাঙি দিব খুজিছোঁ আপোনালোকে বিচাৰ্য বিষয়। যেনেকৈ ধৰক যিখিনি আমাৰ মেধাৱী ছাত্ৰ, ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, তালৈ পাছ কৰিছে, সেই মেধাৱী ছাত্ৰ ছাত্ৰীখিনিয়ে ওপৰ লেভেলত পঢ়ি উচ্চ শিক্ষা লাভ কৰি সেই গাঁওখনত কোনো চান্স দিব পৰা নাই। নিজৰ গাঁওখন তেওঁ দূৰলৈ গুচি গৈছে, দূৰলৈ গুচি গৈছে, ভাল চাকৰি পাইছে বা চহৰত বাস কৰিছে, এই গাঁৱত কোনো তাত নিজকে পৰ্যালোচনা কৰিছে। আমি যিখিনি মানুহে সেই মেধাৱী ছাত্ৰৰ লগত প্ৰতিযোগিতাত উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ, তেওঁলোকৰ লগত যাব নোৱাৰিলোঁ, সেই মানুহখিনি আমি থাকি গ'লোঁ। এতিয়াতো গাঁৱত কিবা কিবি হ'লেতো বিয়া সকাম ইত্যাদি ইত্যাদি গোটেই এই মানুহখিনিয়েতো কৰি আছে, মেধাৱী ছাত্ৰখিনি ইয়াত আছে জানো? সেইকাৰণে তাত এইটো কৈছে যে ফেইল হোৱা মানুহখিনিও উপযোগিতা আছে, তেওঁলোকো সমাজৰ অংগ। গতিকে তাত এইটো কৈছে যে দুখ আৰু বেদনাকো শ্ৰদ্ধা জনোৱা উচিত। স্বৰ্গদেৱে কছাৰী ৰজাৰ লগত ৰণ হৈছে, এইটো আপোনাৰ মৰঙী ফালে কছাৰী ৰজাৰ ৰণ হৈছে আপোনাৰ কছাৰী সলব পৰা নাই, কেইবাবছৰো ৰণ হৈছে। তাত এতিয়া ৰজাই পণ্ডিতক ক'লে স্বৰ্গদেউসকলৰ ৰাজত্ব কালত পণ্ডিতসকলক নোসোধাকৈ ৰজাই একোৱে কাম নকৰে, যে আনকি ৰাজধানীৰ কাৰেঙৰ পৰা যদি বাহিৰলৈ ওলাই যাবলৈ লয় তেতিয়া পণ্ডিতক ক'ব যে মই দেশ ফুৰিবলৈ যাওঁ, আপোনালোকে চাই দিয়ক শুভ নে অশুভ। পণ্ডিতসকলে মঙলৰ ওপৰত ভিত্তি কৰি তেওঁ দেশ ফুৰিবলৈ যায়। এই কেইবাবছৰ ধৰি প্ৰদীপ প্ৰসাদখনৰ ৰচিত ইভিনৰ কিবা সত্ৰমণ্ডল কিবা মণ্ডল আছে, এইটো মই ভালকৈ বুজি পোৱা নাই। কিবা কিবি মণ্ডল আছে ইভিনখনত, তো মই চাইছোঁ, আপুনি যেতিয়া শুনাই উদ্ঘাটন কৰিছে মই চাইছোঁ কিবা সত্ৰমণ্ডল এনেকৈ গৈ আছে, কথাখিনি মই ভালকৈ শিকালে, তাৰ কাৰণে তাক ধন্যবাদ দিছোঁ। ইয়াৰ পিছত আমাৰ পিছৰ দফাটো আছে টাই পৰম্পৰা, টাই মতাদৰ্শ। এই বিষয়ে গাঁও কাউন্সিলৰ সম্পাদক আছে, তেওঁ সকলো লোকে আমাৰ চাগে সকলোৱে আমাক জ্ঞাতিবৰ্গ, গতিকে টাই আহোমৰ মানুহ এই লৈ লৈছোঁ। আৰু যিসকলে উন্নত এই বিষয়ে চিন্তা চৰ্চা কৰি আছে তেখেতসকলৰ প্ৰতি
আন্তৰিকতা অনুৰোধ জনাইছোঁ। আৰু আজি সভাখন কি বিষয়ে কেনেকৈ হৈছে মই বিশেষ নাজানো, খালি মোক প্ৰদীপখনে কালি ফোন কৰি কৈছিলে যে কালি তুমি এফালে যাবাচোন, গতিকে সেই অনুসাৰে আহিছোঁ। আৰু গতিকে মই মাজতে ক'বলৈ লৈছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে মোক ক্ষমা কৰিব। মই পৰিচয় দিছোঁ, মোৰ বৃত্তিগত হিচাপে মই মানে ছায়েন্স টিচাৰ এখন মজলীয়া বিদ্যালয়ৰ। তাৰপিছত মানে মই ব্যৱসায় বংশৰ ল'ৰা, ল'ৰা এতিয়া বুঢ়াই হ'ল আৰু ৰিটায়াৰ হ'বলৈ আৰু 4 বছৰ আছে। গতিকে আমাৰ যিখিনি আমি সৰুৰ পৰা দেখি আছোঁ সেইখিনি এতিয়া চবেই কয় যে সেইখিনিয়ে টাই পৰম্পৰা বুলি কয়। গতিকে মোহনীয়া ঠাই বাইদেউসকলে যিবিলাক পৰম্পৰা কৰি থাকে সেইবিলাকে অলৰেডি আমাৰ টাই আহোম তেজত আছে বহুত মানুহ, তেওঁলোক বাহিৰলৈ গুচি গৈছে বা পৰিৱেশ পৰিস্থিতিৰ কাৰণে আঁতৰি গুচি গৈছে। তেওঁলোকে ধৰক স্থানীয় আমাৰ ভাৰতীয় ধৰ্মবিলাকত মানে গভীৰভাৱে মানে অনুপ্ৰাণিত হৈ তালৈ গুচি গৈছে। এইটো আজি কথা নহয় যেনিবা, এইটো ৰজাৰ দিনতে হ'ল। গতিকে ইমান বাধা বিঘিনি স্বত্তেও আমাৰ মোহনীয়া বাইদেউসকলে কিন্তু আগৰ পৰম্পৰা ৰৈ আছিল। গতিকে আমাৰ টাই পৰম্পৰা বা এই আহোমৰ পৰম্পৰাখিনি সকলোৱে একেমুখে স্বীকাৰ কৰে যে আমি কৰি থকাখিনিয়ে টাই পৰম্পৰা। গতিকে টাই পৰম্পৰা বুলি ক'বলৈ গ'লে বিশেষকৈ আমি ক'ৰ পৰা আহিছোঁ আৰু ক'ত ৰৈছিলোঁ, ক'ত সোমালোঁ, সেইখিনি আপোনালোকে সকলোৱে অৱগত। আমি দক্ষিণ চীনৰ পৰা আহিছোঁ, বহুতে থাইলেণ্ডৰ পৰা আহিছে বুলি কয়, সেইবোৰ ভুল কথা। আমি দক্ষিণ চীনৰ বৰ্তমান ৰুইলি যিটো জেগা তাৰ পৰা ধৰক আহিছোঁ। তাৰপিছত 1300 শতিকা আৰম্ভণিতে আহি চাউলুং চুকাফাই মানে কি কয় দিহিঙেদি আহি এনেকৈ অসমত প্ৰৱেশ কৰিছিল। আৰু প্ৰথমতে তেওঁ দিহিং নদীত পূজা দিছিল। তাত উল্লেখ আছে আমাৰ আহোম বুৰঞ্জীত যে খাওখামক পূজা দিছিল। খাওখাম আমাৰ আৰাধ্য দেৱতা। খাওখামক মানে জলৰ বিপত্তি বুলি কোৱা হয়, জীৱনী শক্তিদায়িনী বুলি কোৱা হয়, আৰু অন্নদাতা তাৰ মানে বুলি কোৱা হয়। গতিকে এইখন দেশত ভৰি দিয়াৰ লগে লগে প্ৰথম দেৱতাজনক বিচৰা দেৱতাজনেই হৈছে এই খাওখাম। খাওখামৰ পাছতে তেওঁলোকে আহি এনেকৈ ঘূৰি দিহিঙেদি উজাই, এতিয়া আকৌ দিহিংখন একেবাৰে হেৰিকৈ নগাঁৱলৈকে বৈ গুচি গৈছিল দুভাগকৈ। লুইত নদীখন আকৌ মানে লখিমপুৰৰ ছাইডে বৈ গৈছিল। গতিকে দুটা সুতি পেৰেলকৈ নগাঁও একেবাৰে হেৰি কপিলি য'ত লাগিছে তাতে মানে পেৰেলকৈ গৈছিলে। তেতিয়া এইখন নদী মানে ব্ৰহ্মপুত্ৰ বা হেৰি নকৈছিলে, কোৱা নাছিলে, যে নামাকৰণটো বেলেগ আছিলে। তাৰপিছত সেই আহি তেওঁলোকে আকৌ মানে দিহিং পাৰ হৈ ভালে হাবুঙত থাকিলে কিমান বছৰ। তাৰপিছত আহি পিনি আকৌ দিহিঙেদি আহি পিনি আকৌ উজনি আহি চন্তকক পালেহি। চন্তকত সেই পানী জুখি চাইছিলে। তাৰ ঠিক তেনেধৰণে গৈ পিনি শেষত গৈ পিনি চৰাইদেউত মানে ৰাজধানী স্থায়ী ৰাজধানী পাইছিলে। তাৰপিছত 1253। সেই সময়ছোৱাত তেওঁলোকে কি কি কাৰ্য কৰিছিলে, তাৰ পাছৰ ৰজাসকলে কি কাম কৰিছিলে, সেইখিনি আমাৰ আহোম বুৰঞ্জীত স্পষ্ট লিখা আছে। সাঁচিপতীয়া পুথিটো আছে আৰু মানে এই চাপা বুৰঞ্জীটো আছে। গতিকে এতিয়া যিমানখিনি বুৰঞ্জী হেৰি হৈছে মানে প্ৰিণ্ট কৰা হৈছে বা পাছৰ হেৰিসকলে লিখিছে, সেই বুৰঞ্জীবিলাকৰ ভিতৰত এই আহোম বুৰঞ্জীখনকে আধাৰ হিচাপে লৈছে। আহোম বুৰঞ্জী সাঁচিপতীয়া পুথিবিলাককে আধাৰ হিচাপে লোৱা হৈছে। গতিকে আহোম বুৰঞ্জীত লিখা তাতে ভাগে ভাগে লিখা আছে যে আহোমসকলে প্ৰথমতে খাওখামক, তাৰপিছতে ধৰক আইলান্দিম, তাৰ পাছতে আমাৰ আটাইতকৈ উপৰিপুৰুষ মানে চাউথতে লেংডন, তাৰপিছত জাচিংফা বা মুকুম কাইকন, এইসকলকে পূজা আৰু পূজা বুলি ঠিক বহুতে ক'ব নিবিচাৰে যে এইটো সেৱা বুলি কয় বা এটা উৎসৰ্গা বুলি কয়। যে এটা কথা আছে যে টাইসকলে হেৰি কি কয় লেংডনক যেতিয়া মানে হেৰিলৈ মৈত্ৰলৈ নমাই পঠিয়াইছিল, তেতিয়া লেংডনে
আৰু জাচিং ভাই কৈছিল যে মই তোমালোকক এনেকৈ দেও কুকুৰা হেংদাং এনেকৈ দি পঠিয়াইছোঁ আৰু তোমালোকে এনেকৈ ৰাখিবা এনেকৈ কৰিবা আৰু তোমালোকৰ লগতে অফিচকো পঠাই দিছোঁ। অফিচুৱে দেশৰ এটাইকৈ ওখ মানে বৰ গছজোপাত থাকিব আৰু তেওঁ মানে তোমালোকৰ মানে বিভিন্ন কল্যাণ নিৰ্ধাৰণ কৰিব আৰু তোমালোকে যেতিয়া নদীবিলাক বা পথাৰবিলাক পানীয়ে উপচি পৰিব চিন কৰা ব্লক চিংফা যেতিয়া ফুলিব তেতিয়া সেই অফিচুৰক মানে পূজা সেৱা কৰিবা বুলি এনেকৈ হেৰিত আছে আহোমবুৰঞ্জী লিখা আছে। ঠিক তেনেধৰণে এইখিনিয়ে মানে আমাৰ পৰম্পৰা যে আমি যি বন দেৱতা বুলি কওঁ হেৰি বন দেৱতা বা অফিচু বা হাবিদেউ এইবিলাক কওঁ সেইবিলাকে হৈছে আমাৰ পৰম্পৰা। আৰু বন দেৱতাক যেতিয়া প্ৰাৰ্থনা কৰে প্ৰাৰ্থনা কৰা স্থলেৰে যিখিনি সেইটো সময়ত নৃত্য বা হেৰি হৈছিল ডেভেলপ হৈছিলে এতিয়া তাত মানে আমাৰ হেৰিসকলে পিছৰ শিল্পীসকলে আৰু অলপমান চফিষ্টিকেটেড কৰি তাক মানে এটা নৃত্যলৈ ৰূপান্তৰিত কৰিলে সেই হ'ল লাইলুংখাম নৃত্য। গতিকে লাইলুংখাম নৃত্য সেইখিনিও এটা আমাৰ পৰম্পৰা ভিতৰত। গতিকে আজিকালি মানে অফিচু পূজাটো প্ৰায় নকৰে আমাৰ অধিকৃত অঞ্চলত তেওঁ কৰে বাৰু কিন্তু কমকৈ কৰে মানে এইবিলাক লাহে লাহে আঁতৰি গৈছে। কিন্তু আমাৰ তাৰ লগতে এটাই কৰি থাকে যে আমাৰ 5জন দেৱতা বুলি কয় ফি বুলি কোৱা হয় যিটো ফি মানে ইয়াত অসমীয়া ভাষালৈ অনুবাদ কৰিলে দেৱতা বুলি হয়। ফিসকলক মানে কি কয় আৰাধনা কৰে। 5জন ফি হৈছে আমাৰ ঘৰত 5জন হৈছে লাংকুৰি জানচাইহুং তাৰপিছত কি কয় লাৰেং তাৰপিছত লেংডন জাচিংফা এই 5জনক কোৱা হয়। কিন্তু এনেকৈ আৰু কেইজন আছে যে খাওকাম আইলাংদি এইকেইজন আছে। এতিয়া সেইকেইজনক এনেকৈ পূজা অৰ্চনা কৰা হয়। কিন্তু আমাৰ মানুহবোৰে এতিয়া আৰু এতিয়া পাৰ্থক্যটো বহুত দেখে। মানে কেলৈ মানে তেওঁলোকক জীৱ জন্তু উৎসৰ্গা কৰিব লাগে। আমি মানে জীৱ জন্তু হত্যা কৰা আমাৰ অধিকাৰ নাই। আমি মানে হেৰি কি কয় আমি জীৱ হত্যা কৰাটো বৰ বেয়া কথা হৈছে আমাৰ পূজাবিলাকত। এনেকুৱাবিলাক প্ৰশ্ন আজিকালি আমাৰ মানুহে যিখিনি বৈশ্যপন্থালৈ গ'লে তেওঁলোকে এটা ডাঙৰ প্ৰশ্ন কৰে। কিন্তু আমি কেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ, আমাৰ পৰিপুৰুষে কেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহিছে যে তেওঁলোকে মানে এই যে জীৱ হত্যা কৰা কথাটো বা জীৱ খাবৰ নিমিত্তে বা হেৰি কৰিবৰ কাৰণে সেইটো কোনো পাপ বুলি তেওঁলোকে এতিয়া সেইটো পৰম্পৰা নাছিল। গতিকে আহোমৰ পৰম্পৰা মতে এটা কথা ক'ব পাৰি যে জীৱ জন্তু হত্যা কৰা খাবৰ কাৰণে বা উদ্দেশ্য সেইটো কোনো মানে আমাৰ টাই আহোম ধৰ্ম মতে এইটো পাপ হ'ব নোৱাৰে। গতিকে আমি যিটো বস্তু আমি ভক্ষণ কৰিম সেই ভক্ষণ কৰা বস্তুটো আমি হত্যা কৰিবই লাগিব। সেইটো সেই আধাৰটো হৈছে টাওবাদ। টাওবাদত মানে পাপ পুণ্য কথাটো উল্লেখ নাই যে কোনটো পাপ পুণ্য হ'ব পাপ হ'ব। তাত মানে আমাৰ যিটো প্ৰাকৃতিক নিয়ম মতে যিটো চলিছে সেই প্ৰাকৃতিক নিয়ম মতে চলাটোৱেই হৈছে টাওবাদৰ অংশ। আৰু টাওবাদৰ আন এটা নাম হৈছে প্ৰকৃতিবাদ। প্ৰকৃতিবাদটো আমি আমাৰ আহোমৰ খাপৰ মানুহখিনিয়ে প্ৰকৃতিবাদত বিশ্বাসী, প্ৰকৃতিবাদৰ নিয়ম মতে চলে। গতিকে প্ৰকৃতিবাদৰ আন এটা অৰ্থ টাওবাদ। টাও মানে শব্দটোৰ অৰ্থ হৈছে মানে চলি যোৱা বা গৈ অহা ঘূৰি অহা এটা নীতি বা পথ নিৰ্দেশনা। সেইকাৰণে মানে সেই ব্যৱস্থাটো মানে কোনো মানে ডিমাৰ্কেশ্যন বা কোনো নামাকৰণ হোৱা নাছিল। গতিকে সেই এটা নিনাম নাম নাইকিয়া এটা পৰম্পৰা হিচাপে
আমাৰ মানুহে চলি আহিছিল আৰু সেই কাৰণে তাৰ কোনো বান্ধোনো নাছিলে বা বিশেষ যে এতিয়া যে শংকৰী সংঘ মানুহখিনিয়ে এই আমুকটো খাব নোৱাৰিব তামুকলৈ যাব নোৱাৰিব এনেকুৱা কোনো বাধা বা এনেকুৱা নাছিল গতিকে আমাৰ মানুহবোৰ ইমান উদাৰতা থকাৰ কাৰণে আমাৰ মানুহ য'লৈ গ'লে যাব পাৰিছিল যিকোনো খাব পাৰিছিলে নিজৰ পৰম্পৰা কৰাৰ উপৰিও বোলে সকলো মানুহৰ লগত মিলা মিছা কৰিবলৈ এটা কোনো ভেদাভেদ নাছিল গতিকে সেই পৰম্পৰাটো থকাৰ কাৰণে আৰু সেই পৰম্পৰাটো ইমান ঢিলা হৈ থকাৰ কাৰণেই নেকি আমাৰ মানুহবোৰ গোটেইখিনি এতিয়া এইবিলাকৰ ভাৰতীয় যিবিলাক ধৰ্ম এই ধৰ্মবিলাকত সোমাই পৰিলে এতিয়া আমাৰ মানুহবোৰ এতিয়া এনেকুৱা এটা ধৰ্ম নাই যে পৃথিৱীত যিটো ধৰ্মলৈ যোৱা নাই যোৱা আমাৰ মানুহবোৰ এতিয়া বহুত মানুহ আমাৰ বাটচকুৱে বাইলুং ঘৰ এজন মানুহ মানে নগাঁও নে ক'ত মানে হেৰি কৰে কি কয় হেৰি কৰে মৌলবী মুছলিম ছোৱালী বিয়া হ'লে নগাঁও আৰু এতিয়া বাইলুং ঘৰ গতিকে সঁচা কথা এতিয়া তেওঁ এতিয়াও জীয়াই আছে তেওঁ মৌলবী হয় তাত এতিয়া মুছলিম ছোৱালী বিয়া হ'লে আৰু তেনেকুৱা আৰু আমাৰ মানুহকেইটা যিকেইটা যায় আৰু অকণমান সেইটো অলপ ভাবুক আৰু মানে চিন্তাশীল মানুহ লৈ গতিকে সেই বস্তু তৎক্ষণাত এৰি দিয়ে আৰু আমাৰ এতিয়া ধৰক আমি এতিয়া গৌৰৱে আপোনালোকে চবেই চিনি পায় প্ৰফুল্ল মোহন আমাৰ মানুহে গতিকে তেওঁ এতিয়া বৈষ্ণৱ ধৰ্মত ইমান হাই হিমুজ হৈ গ'ল তেওঁ নাম নল'লে মানে ৰক্ষা নাই তেওঁ মানে মানে সেই গোটেই উজনি অসমতে বিখ্যাত তেওঁ মানে ভাগৱতী বৈষ্ণৱ ধৰ্ম হেৰি ঠিক তেনেকুৱা আমাৰ মানুহকেইটা য'ত যাব মানে লিড ল'বই মানে খ্ৰীষ্টানতো আছে বুঢ়াগোহাঁই মানুহ মই লগ পাইছোঁ হেৰি সেই পোষ্টাৰ বুলি কয় যে এই মানে ধৰ্ম প্ৰচাৰক সেইটো পদত আমাৰ বহুত আহোম মানুহ আছে এই তাৰপিছত এনেকুৱাকৈ প্ৰতিটো প্ৰতিষ্ঠিত ধৰ্মতে আমাৰ মানুহ গৈছে গতিকে আমাৰ মানুহবোৰ এই কাৰণে যাব মানে যাবলৈ পাৰিলে যে মানুহ আমাৰ মানুহৰ কোনো বান্ধোন নাই মানে এইটো নাযাবি এইটো নাখাবি গতিকে আমাৰ মানুহখিনি চলি আছে আৰু ভৱিষ্যত চলিব এতিয়া শেষত আমি গাঁও কাউন্সিল প্ৰতিষ্ঠা কৰা বছৰৰ পৰা আমি বহুত অধ্যয়ন কৰিছিলোঁ আমাৰ গ্ৰুপটোৱে আৰু বৃদ্ধসকলক লগ কৰি পিনি তেওঁলোকৰ লগত গতিকে আমি বহুতখিনিয়ে চাইছিলোঁ যে পেনকা অধ্যয়ন চক্ৰৰ নামত নাম দি আমি পেনকা অধ্যয়ন চক্ৰ গঢ়ি তুলিছিলোঁ তাৰপিছত পেনকা কি আছে সেইখিনি গোটেইখিনি অধ্যয়ন কৰিলোঁ তাৰপিছত শেষত গম পালোঁ আমাৰ যিখিনি পৰম্পৰা সেইখিনিয়ে হাৰ আৰু সেইখিনি কৰিলেগে একো নহয় মই ব্যক্তিগত হিচাপে এটা কথা ক'ব পাৰোঁ যে মই বছৰেকত গামঠি বাহিৰে আৰু একো কামেই নহ'ব পাৰোঁ গামঠি পূজা কৰোঁ চাংঠি পূজা কৰোঁ জাচিম্ভা পূজা কৰোঁ বা এইখিনি কৰাৰ বাহিৰে মই ব্যক্তিগত হিচাপে আমাৰ ঘৰখনত একো কাম নকৰোঁ আনকি আমাৰ ইয়াত আৰু মানুহখিনিয়ে কাম কৰে শুভচনী পূজা বুলি কয় শুভচনী পূজা বিষয়ে চুৰীয়া পূজা সকলে কৰি আছিলে সেইখিনি কি কয় এইখিনি পূজাকে আকৌ আমাৰ মানুহে এডপ্ট কৰি ল'লে গতিকে সেই পূজাটো আমাৰ মৌনেদাসকলৰ মাজত এতিয়াও বিৰাজমান আছে আৰু তাত গোটেইখিনি হৰি ৰাম এই শব্দবোৰ আছে তাৰমানে গম পালোঁ যে এইখিনি অৰ্থ আধা হিন্দু প্ৰক্ৰিয়া আধা হিন্দু জনজাতীয় পূজা পূজা হোৱাৰ কাৰণে সেইখিনি আমাৰ দেউতাৰ দিনত যদিও কৰিছিলে ওপৰঞ্চি হিচাপে সেইখিনি এৰি দিলোঁ এতিয়া মানে আমাৰ আমি এটাই কওঁ ল'ৰা জন্ম হ'লে শুদ্ধিত মানে কি কয় পাঁচজন দেৱতা হেৰি কি কয় লাংকুলি জানচাই হওঁ লাইং লাংকুলি জানচাই হওঁ তাৰপিছত লেংডন জাচিম্ভা এখেতসকলক মানে মেহেঙা দি তেখেতসকলৰ সেই উপস্থিতিত আমাৰ বংশলৈ যে কি কয় এনেকুৱা এজন নৱজাতক পাইছে আৰু আমাৰ বংশত তুলি লোৱা হৈছে সেনেকৈ বুলি তেখেতসকলক প্ৰাৰ্থনা জনাই শান্তি পানী বা এনেকুৱা হেৰি পৰা বোলে মানে ছটিয়াই তেখেতসকলক মানে আমাৰ বংশত তুলি লোৱা হয় নতুন জাতক নৱজাতক তাৰপিছত ধৰক ল'ৰাজন ডাঙৰ হৈ আহিলে বিবাহ বাৰু কৰিলে বিবাহ কৰাৰ লগে লগে সপ্তম কথাই আমাৰ বিবাহ কৰিলে নকৰিলে আৰু এটা অপশ্যন আছে
সেইটো একদম সহজ অপশ্যন মানে এটা হেৰি সেই 5জন দেৱতাকে হেৰি কয় বান্ধি কয় আমাৰ এতিয়াও দেওবান কোৱা বুলি কয় দেওবান বুলি কয় এই শব্দটো চলি আছে দেও শব্দটো অসমীয়া বান শব্দটো প্ৰাৰ্থনা বান শব্দটো সেই অৰ্থ আছে বান মানে গাঁও বান মানে সূৰ্য বান মানে প্ৰাৰ্থনা কৰা ইয়াত কিন্তু দেওবান কৰা মানে দেৱতাক প্ৰাৰ্থনা কৰা দেৱতাক প্ৰাৰ্থনা কৰা দৰাই মানে বিয়া আগদিনাখনি বা দুদিনৰ আগতে বা এদিনৰ আগত বা সেইদিনাখনি কি কয় 5জন দেৱতাক মানে সেইখন ৰেঙাই দিব লাগে আৰু একো নোৱাৰিলেও এটাই আমাৰ দেউতাহঁতক এটাই দেখিছোঁ যে কলপাতত মানে প্ৰথমতে লাং কৰি আৰু জানচাইসমূহ একেলগে দিয়েতো কলপাতখনো ঠিক তেনেধৰণে দি এইফালে লাং কৰি 3টা তামোল পাণ এইফালে জানচাইসমূহক 2টা তামোল পাণ এইফালে 5টা তামোল পাণ লাৰেঙক 1টা তামোল পাণ তাৰপিছত ইফালে লেংডনক 3টা তামোল পাণ আৰু ইফালে হেৰি মায়ে লাকমি গণনা কৰা হৈছিল মানে ৰিভাইভ কৰা হৈছিল লেংডনে যি বছৰ খুনলাইক হেৰিলৈ পঠিয়াই আনিছিলে কি কয় দললৈ পঠিয়াইছিলে ঠিক তেতিয়াৰ পৰা মানে গণনা কৰে তাৰপিছত আৰু সেই কেলকুলেশ্যনটো কৰিছিলে মানে খুনলাই পেটেক আইজেপে চাও আইজেপে মানে সেই কেলকুলেশ্যনটো আৰম্ভ কৰিছিল আৰু তেতিয়া আমাৰ টাই আহোমৰ কেলকুলেশ্যনটো লাকমি কেলেণ্ডাৰটো তেতিয়াৰ পৰা প্ৰচলিত হয় কিন্তু হিচাপটো তেতিয়াৰ পৰা ধৰিছিলে সেই কেলেণ্ডাৰখন তেতিয়া আমাৰ সেই হিচাপত সেইখন লাকমি কেলেণ্ডাৰ মানে আহোমৰ যিখন লাকমি কেলেণ্ডাৰ মতে যীশু খ্ৰীষ্টৰ জন্মৰ 568 খ্ৰীষ্টাব্দহে আমি গণনা কৰিব লাগে তেতিয়া আমাৰ কেইবছৰ হ'ব মানে আমি খ্ৰীষ্টাব্দতকৈ আমি পিছ পৰি আছোঁ মানে এতিয়া মানে 1700 এনেকুৱা কিমান হেৰি মানে হেৰি 500 বছৰ মানে হতি যাব বৰ্তমান খ্ৰীষ্টাব্দৰ পৰা 500 বছৰ 1400 কিমান লাকমি হয় কিন্তু আমাৰ কেতিয়াও মানে 2100 কিমান লাকমি ইয়েৰ নহয় আমাৰ হিচাপত গতিকে সেইটো আমাৰ ভুল আমি এতিয়া পাঠচকতে এতিয়া পাতিবলৈ লৈছে হেৰি কি কয় পইটিমো ক'বলৈ একো নাই কৰক আমি মানে হানমিহলি জাতি মানুহখিনিও হানমিহলি হৈ আহিছে ধৰ্মও হানমিহলিকৈ লৈছে কিন্তু আমি আকৌ সদায় নিজৰ মতত আমি অৰিজিনেলটো ধৰি ৰাখিবলৈ যত্ন কৰিছোঁ আৰু আমি ধৰি ৰাখিম আৰু আমাৰ ধৰাৰ কাৰণে আমি ফল পাইছোঁ বুলি আমি নিজে ভাবোঁ যে আমি যিটো লাইনত আছোঁ এইটো কাৰণে আমাক সকলো যাবলৈ বাধা নাই আমি শংকৰী ঘৰত এসাঁজ খাবলৈও আমাৰ বাধা নাই আৰু মানে মুছলিমৰ ঘৰত খাবলৈও আমাৰ কোনো বাধা নাই খ্ৰীষ্টানৰ ঘৰত খাবলৈও বাধা নাই সকলোতে খাব কিন্তু তেওঁলোকে কিন্তু আমাৰ ঘৰত নাহে বা আমাৰ হেৰি নাহে সেইটো তেওঁলোকে নাহিলে নাহিব কিন্তু আমি ফ্ৰেণ্ডশ্বিপটো চলি থাকিব বা হেৰিটো থাকিব একো নাই আমি ভিতৰত মাত্ৰ জাষ্ট আমি দামচুকত বুলি কওঁ এতিয়া দামচুক বুলিয়ে আমি বেছিকৈ কওঁ মানে পাকঘৰ যিটো ৰান্ধনি ঘৰ তাতে আমি সেই পিঠাটো এডোখৰ তাত দি ভালদৰে মানে বন্ধ কৰি তাতে মানে তেওঁলোকলৈ আগবঢ়াইছোঁ আৰু আমাৰ যদি এই বিপদ হৈছে আৰু আপোনালোকৰ মানে উদ্ধাৰ বিচাৰিছোঁ তাৰপিছত লগে লগে আমাৰ মানুহে চবেই পায় আৰু সেই ফলটো মানে লগে লগে দেৱতাক প্ৰাৰ্থনা কৰা ইয়াত কোনো ঈশ্বৰক প্ৰাৰ্থনা কৰাটো ফি শব্দটো ঈশ্বৰ নুবুজায় আকৌ ফা মানেহে ঈশ্বৰ গতিকে ফি আৰু ফাৰ মাজত পাৰ্থক্য আছে গতিকে দাম ফি বুলি ক'লে মৃতক দাম শব্দটোৱে মৃতক বুজায় মৃতক মানে আমাৰ মৃতক বুলি কয় এই যি আমাৰ কৈগুৰু আমাৰ দেউতা আমাৰ মৃত পিতৃ মৃত ককা সেইসকল হৈছে দাম তেখেতসকল মৃত্যু হোৱাৰ পাছত ফিলৈ ৰূপান্তৰিত হয় বুলি এটা ফি মানে স্পিৰিট সেই স্পিৰিটক প্ৰাৰ্থনা কৰাটো এই দাম ফি প্ৰমোচন পাই যি আপগ্ৰেড হৈ গৈ থাকে ইয়াতে মই আৰু এটা কথা আপোনাক সুধিলোঁ হেৰি নকৰিব যে আমাৰ বানফি হওক বা দামফি তেনেকুৱা ধৰণৰ কিছু ক্ষেত্ৰত কিছু জেগাত এতিয়া মেডাম মেফিটো দেখা গৈছে বহু পণ্ডিত ওলাইছে অগাধ পণ্ডিত ওলাইছে যে আইচিং আউট পৰিৱেশন কৰে আইচিং আউট পৰিৱেশন কিন্তু সেই বস্তুটো তাত খাব জানো নাখায়
আমি আমি ইয়াত যিসকল আছোঁ এইসকলে সকলো সেই পৰম্পৰাকে চলা বুলি আমাৰ হৈছে বা আমি ধৰি লৈছোঁ বা আমি সকলোৱে এইখিনি তেনেধৰণে নীতি নিয়ম কৰি আছোঁ। গতিকে এনেকুৱাখিনি যাতে হ'ব নালাগে এই কথাটো আপোনালোকৰ পৰা মেছেজটো গুচি গ'লে যে সেই প্ৰাৰ্থনাটো তাত কেতিয়াও নহয়, বামফি হওক দামফি হওক মেডাম মেডি হওক আইচিং লাভ তাত কেতিয়াও পৰিৱেশন নহয়। হয়, আপোনাক বহুত ধন্যবাদ জনাইছোঁ এই কথাখিনিৰ কাৰণে। এতিয়া কি হ'ব, আমাৰ গাততো বল নাই, আমি মাত্ৰ কথাটোৱে ক'ব পাৰোঁ। গতিকে এতিয়া বহুত শিক্ষিত মানুহ টাইসমূহ বহুত শিক্ষিত মানুহ গৈছে। এতিয়া পটককৈ মানে হঠাৎ পেটিয়ত বুলি এটা কবিতা পাইছে, সেইটো কৈ পাইছোঁ। এতিয়া সেই কবিতাটো ক'লে লিখিছিলে পাহৰিছোঁ। মানে হঠাৎ দেশ প্ৰেমিক হয়, কাৰণ আগৰ ব্ৰিটিছৰ হৈয়ে থাকে, কিন্তু হঠাতে আকৌ মানে সন্ধ্যা সেই পেটিয়তসকলে অকণমান গণ্ডগোল লগাইছে। তেতিয়া আমাক কি আছে, সেই দিয়া মানে এইকেইটা আছে, এইকেইটা আছে, সেইকেইটাকে। কিন্তু ইয়াৰ গুড়াৰ্থটো কি হয় সেইটো নাজানো। এই আইচিং লাভটো হৈছে ঈশ্বৰক প্ৰাৰ্থনা কৰা বা আমাৰ প্ৰাৰ্থনা কৰা। গতিকে ইয়াত মেডাম মেফিৰ সময়ত কি কয় সেই প্ৰাৰ্থনাটো প্ৰযোজ্য নহয়। গতিকে দামফি কি সেইটো আপোনালোকে নিশ্চয় গম পালে। মেডাম মেফি শব্দটো একেলগে মানে সেই অৰ্থ, কিন্তু টোটেলি অৰ্থ এটা তেখেতসকলক মানে তৰ্পণ দি বা তেখেতসকলক মানে প্ৰাৰ্থনা কৰি পূজা অৰ্চনা কৰি তেখেতসকলক লাইনত থকা বা মানে তেখেতসকল আমাৰ হাতত থকা সেইটো ক'লে বেছি হ'ব। এই মে শব্দটোৱে তেখেতসকলক যি মানে বিধান তেওঁলোকক প্ৰাৰ্থনা চাৰ্থনা কৰি তেখেতসকলক আমাৰ হাতত ৰখা বা আমাৰ লাইনত থকা আমাৰ কব্জাত থকা সেইটো বুজাই। গতিকে দামটোৱে ধৰক আমাৰ উপৰি পুৰুষত মানে এই চাউলুং চুকাফাকে আদি কৰি যদি দেশৰ মতে কৰে চাউলুং চুকাফা বা আমাৰ যিসকল উপৰি পুৰুষ তেখেতসকলক বুজাই শব্দৰে ক'লোৱে আমি দেখি দেৱতা নহয় আমাৰ 5জন 6জন 7জন এই 7জন মান দেৱতা আছে। এইসকলকে আমি পূজা অৰ্চনা কৰোঁ। আৰু ইয়াত পূজা অৰ্চনা কৰিবলৈ বা এই তৰ্পণ দিবৰ কাৰণে আমাৰ এটাই বিধান আছিলে যে মদ উচৰ্গা কৰা, তাৰপিছত কুকুৰা উচৰ্গা কৰা, মানে এইখিনিয়ে আছিলে। ইয়াতকৈ ধৰক এতিয়া ডাঙৰকৈ পাতিলে মানে গৰু উচৰ্গা কৰে আৰু গাহৰি উচৰ্গা কৰে। গতিকে সেইখিনি মানে আমাৰ যেতিয়া দেওশালত কৰে তেতিয়াহ'লে গৰু উচৰ্গা কৰে, গাহৰি উচৰ্গা কৰে, ছাগলী উচৰ্গা কৰে। কিন্তু এতিয়া দেওশালত কুম্ভা পূজাটো এতিয়া এনেকুৱা হৈ গ'ল। কুম্ভা পূজাটো এটা সান মিহলি পূজা। ৰজাই যেতিয়া মানে মধ্যযুগত ৰজাৰ আদেশত মানে সান মিহলি পূজা কৰিব লাগে। এখন লিখাই আছে হিন্দু দেওশাল আৰু আহোমৰ দেওশাল এনেকৈ বুলি লিখা আছে। হিন্দু দেওশালত সেইটো মধ্যযুগত যিখিনি হিন্দু প্ৰক্ৰিয়া পূজা কৰিছিলে য'ত হৰি ৰাম কৰে, সেই দেওশালখনত তাত কি মিঠাও হেৰি কয় সুভচনী তাৰপৰা আই নভনী এনেকুৱা যিখিনি আছিলে সেইখিনি হিন্দু সেইখিনিও এডপ্ট কৰিছিলে। ৰজাই মানে এটা ডিপ্ল'মেচি লৈছিলে, মানে প্ৰতিটো প্ৰজাক বা সকলো প্ৰজাকে মানে ঐক্যকৰণ কৰা, সকলোকে সাৱধি লোৱা এই প্ৰক্ৰিয়াটো আছিলে। গতিকে সেইখিনি তেতিয়া কৈছিলে। গতিকে যিহেতু এতিয়া আমি বাকীখিনি ল'বলৈ আমি চব আঁতৰি গুচিয়ে গ'লোঁ, গতিকে আমি আকৌ সেই লোকপূজাটো কৰি থকাটো আমাৰ কোনো যুক্তি নাই বুলি ভাবোঁ। মই সেইটো কথা আমাৰ বংশৰ বা আমাৰ জ্ঞাতিসকলক কওঁ যে এই লোকপূজাটো আমি কৰি থাকিব নালাগে। আমি নিজৰ পূজাটোকে ভালদৰে কৰিব লাগে, আমি চাইফা পূজা কৰিব লাগে, আমি চাইফা পূজাই কৰিব লাগে। আমি লেংডনৰ সন্মানীয় অতিথিবৃন্দ আৰু লগতে ইয়াত উপস্থিত আহোম ভাবি লৈছোঁ মই ধাৰণা কৰিছোঁ আহোম জাতিক ভাল পোৱা প্ৰতিগৰাকী অতিথিবৃন্দ প্ৰত্যেকলে মোৰ তৰফৰ পৰা আপোনালোকলৈ মোৰ শ্ৰদ্ধা তথা ভক্তি নিবেদন কৰিছোঁ। ইতিমধ্যে টাও ভাষা আৰু তাৰ লগে লগে আনুষংগিক বিষয়ৰ ওপৰত দুগৰাকী সন্মানীয় অতিথিয়ে সুন্দৰকৈ তেওঁলোকৰ বিস্তৃত বক্তৃতা তথা বক্তব্য আগবঢ়ালে। আৰু টাও ধৰ্মৰ ওপৰত সঁচা অৰ্থত মই এজন নিভাজ আহোম ব্যক্তি হিচাপে বা যুৱক হিচাপে মোৰ কোনো জ্ঞান নাই, আৰু টাই ভাষাৰ ওপৰতো মোৰ জ্ঞান নাই বুলি মই নিশ্চয় যেনেকৈ মই বিচাৰিম। তাৰ লগে লগে যিহেতু ধৰ্ম আৰু
ভাষাৰ কথা কৈছে আৰু ইতিমধ্যে আমাৰ সঞ্চালক মহোদয়ে এই যি শিক্ষাৰ ক্ষেত্ৰখন কেনেকৈ আগবঢ়াই নিব পৰা যায়, কেনেকৈ ত্বৰান্বিত কৰিব পৰা যায় এই বিষয়ে মন্তব্য আগবঢ়াবলৈ মোক নিৰ্দেশনা দিছে। দৰাচলতে মই ভাবি লৈছোঁ তেখেতে যিখিনি শিক্ষাৰ কথা কৈছে, ভাবি লৈছোঁ চাগে নিশ্চয় টাই ভাষাৰ কথাই সম্ভৱতঃ তেখেতে ক'ব বিচাৰিছে নেকি, সম্ভৱতঃ মই সেইটো তেনেকৈ ধাৰণা কৰি লৈছোঁ। প্ৰথম কথা হ'ল কি টাও যি ধৰ্মৰ বিষয়ে মই কৈছে, তথাপি মই ভাবিছোঁ যে আচলতে মই ধৰ্মৰ কথা খুব কমেই আলোচনা কৰোঁ। মই মোৰ যি ব্যক্তিগত এজন মোৰ তেজত মানে মোৰ ঘৰত যি প্ৰবাহিত হৈ আছে মানৱ সেৱাই প্ৰকৃত ধৰ্ম বুলি মই তেনেকৈ জ্ঞান কৰোঁ। আৰু যিহেতু ধৰ্মৰ বহুত সংকীৰ্ণতা আছে দৰাচলতে আমি দেখা পাইছোঁ যে আমাৰ আহোমৰ মাজতে যি বহুতা বিভক্ত হৈ আছে, বিভিন্ন ধৰ্মত আহোম জাতিৰ মানুহবিলাকে সিঁচৰিত হৈ আছে আৰু সেইসকলে মানে আহোমৰ বা জ্ঞাতিৰ বা বংগহৰ মঙহ খেদাৰ মঙহ খোৱাৰ যি পৰম্পৰা আহোম জাতিৰ মাজতে বহুত বিৰল উদাহৰণ আপোনাৰ আছে। ইতিহাস আপোনালোকে খুচি চালে ক'ব বা আজি তাৰিখত ঠিক তেনেকুৱা বুলি আছে। মই ষ্ট্ৰংলি মই তেনেকৈ ভাবি লওঁ। আৰু গতিকে ধৰ্মৰ পৰা মই বিশেষ কথা নাৰাখোঁ, তথাপি ভাবিম যে মই এটা বেলেগ এটা ধৰ্মৰ কথা মই ইয়াত কিন্তু মই উল্লেখ কৰিবলৈ মই প্ৰয়াস কৰিম। সেইটো হৈছে কি যে আচলতে আমাৰ যি আহোমত্ব ধাৰণা যে আচলতে আমি ধৰ্মৰ প্ৰচাৰটো ঠিকেই আছে, তাৰ লগে লগে টাই ভাষাটো কৰিব লাগিব, আমি সেইটোৰ প্ৰতি আমি নিশ্চয় ৰাখিব লাগিব। আমি যদি চাওঁ যে আচলতে আমি প্ৰকৃতাৰ্থত যি 598 বছৰীয়া বা 600 বছৰ প্ৰায় 600 বছৰ আহোম ৰাজত্বত আমি যদি চাওঁ যে সেই সময়তনো আমি কিমানসকলে আমাৰ টাই ভাষা জানিছিলোঁ, কিমানসকলে কৈছিলোঁ, সেইটো প্ৰশ্ন কিন্তু আমি আজি কৰিব হৈছে। দৰাচলতে সেইসকলে ইমান বেছি পোৱা নাছিল, কিন্তু আজি আমি তাৰিখত ক'ব বিচাৰিছোঁ এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ। আমি তেনেকৈ আমি হয়তো ভাবি লৈছোঁ, সেইটো ভাল কথা। কিন্তু তাৰ লগে লগে কিন্তু এতিয়া এনেকুৱা আছে আমাৰ যিটো অসমীয়া আচলতে আমাৰ যিটো চৰিত্ৰ যে আমি কিমান দূৰ আহোম সেইটো এটা চৰিত্ৰ আমি চাব হৈছে। প্ৰথম কথা হৈছে কি যে দৰাচলতে আজিৰ তাৰিখত যদি মই কওঁ যে প্ৰকৃতত আমি যদি নিভাঁজ আহোম আমি কিমান দূৰ হৈ আছোঁ। যেতিয়া স্বৰ্গদেউ চাউলুং চুকাফা আহিছিল তেতিয়া কোৱা হয় প্ৰবাদ আছে তেখেতে 9000 সৈন্য লৈ আহিছিল, প্ৰায় 400 মান তেওঁলোকে মহিলা লৈ আহিছিল, বাকীবিলাক মান তেওঁলোকে একো আনিব পৰা নাছিল। তেতিয়া কি হৈছিল যে তাত তেওঁলোকে মাত্ৰ চাউলুং চুকাফাই মাত্ৰ নাঙলটো লৈ আহিছিল, তৰোৱাল লৈ আহিছিল। যে নাঙলটো লৈ আহিছিল মানে আচলতে কৰ্মই ধৰ্ম, কৰ্ম সংস্কৃতি কৰ্মই ধৰ্ম, কৰি খাব লাগিব। বেলেগ হ'লে আমি কেনেকৈ কৰি খাব লাগিব সেইটো তেওঁলোকে সেইকাৰণে নাঙলটো মানে কৰ্ম মানে যদি ভাবি লওঁ নাঙলটো আচলতে নাঙল নহয়, এটা কৰ্ম সংস্কৃতি তেওঁলোকে লৈ আহিছিল। তাৰ লগে লগে আমি তৰোৱালখন লৈ আহিছিল মানে প্ৰটেকশ্যনৰ কথা আছে। এখন বেলেগ ঠাইত গ'লে বা কেনেকুৱা ধৰণৰ মানুহ থাকিব, কেনেকুৱা ধৰণৰ শত্ৰুক তেওঁলোকে মুখামুখি হ'ব লাগিব, সেইটোৰ পৰা তেওঁলোকে নিজকে প্ৰতিৰক্ষা দিবলৈ তেওঁলোকে তৰোৱাল লৈ আহিছিল। আজিৰ তাৰিখত তেনেকুৱা তৰোৱাল দৰকাৰ নাই। আজিৰ তাৰিখত কলমেই তৰোৱাল। যে মোৰ ধৰ্ম হ'ব যদি কওঁ যে প্ৰথম কথা হ'ল কি আমি আহোমসকল আচলতে একত্ৰ হ'ব লাগে, একত্ৰীকৰণ। আমি আজিৰ তাৰিখত 3খন ৰণ হ'ব দৰকাৰ হৈছে যে জাগৰণ, একত্ৰীকৰণ, সবলীকৰণ। আমি জাগৃত হ'ব লাগিব, আমি আহোম হিচাপে জাগৃত হ'ব লাগিব। আৰু সেই জাগৃত হৈ আমি সেইখন ৰণ আমি যুঁজি আমি সকলো মানে আহোম হিচাপে এটা জাতি হিচাপে একত্ৰীকৰণ একত্ৰ হ'ব লাগিব। এখন প্লেটফৰ্মত আমি মুঠত আমি নিজকে আমি থিয় কৰাব লাগিব। আৰু যদি তেতিয়া কৰিব নোৱাৰোঁ আমি তেতিয়াও আমি সবলীকৰণ, আমি নিজকে এম্পাৱাৰমেণ্ট কৰি ৰখাৰ, নিজকে সবল কৰি ৰখাৰ যিখন আমি কেতিয়াও আমি তাত আমি ছাকচেছ আমি কৃতকাৰ্য হ'ব নোৱাৰিম। সেই কথা প্ৰথমতে ভাবিম আমি আমাৰ সঞ্চালক কৈছে। মই এইটো ক'ব বিচাৰিম যে আপোনাৰ প্ৰথমতে শিক্ষাৰ ক্ষেত্ৰখন তৈয়াৰ কৰাৰ প্ৰাক মুহূৰ্তত আপোনাৰ নিজকে জাগৃত হওক যে মই এজন আহোম, যে আহোমৰ মোৰ শিৰাত আহোমত্ব বৈ আছে, আহোমত্ব যিটো মোৰ ধাৰণা বৈ আছে, শিপাই বৈ আছে, মোৰ আত্মাৰ মোৰ আহোম তেজ বৈ আছে। সেই কথাষাৰ আপোনালোক উপলব্ধি কৰক। আৰু সেই যিটো পৰিৱেশৰ যেতিয়া আপোনাৰ সত্তাত যেতিয়া নিজৰ মাজত জাগৃত হ'ব তেতিয়া ভাবিলোঁ আপোনালোকৰ যি ভাষা শিকাৰ যিটো ৰাস্তা যে মই টাই ভাষা শিকিম বা মই টাও ধৰ্ম ল'ম, সেই ধৰ্ম বা ভাষা লোৱাৰ যিটো ৰাস্তাটো তেতিয়াহে মুকলি পথটো প্ৰশস্ত হ'ব বুলি মই তেনেকৈ ধাৰণা কৰি লৈছোঁ। সেই কথাখিনি মই ক'ব বিচাৰিম প্ৰথমতেই। দ্বিতীয়টা হৈছে কি যে এতিয়া আমি ভাষাৰ লগে লগে নিজৰ টাই ভাষাটো আমি হয়তো এক্সপাণ্ড কৰাৰ লগে লগে বা আমি মানুহৰ মাজত আমি বিলাই দিয়াৰ লগে লগে কিন্তু আমি আমাৰ যি কৰণীয় প্ৰত্যেকগৰাকী যুৱ প্ৰজন্ম আমাৰ কৰণীয় আছে। আমি ইয়াত যিকেইগৰাকী ব্যক্তিয়ে কৈ গৈছে ইতিমধ্যে
হয়তো কাইলৈও তেওঁলোকে এইখন মঞ্চৰ পৰা তেওঁলোকে ত্যাগ কৰিব লাগিব মঞ্চ মানে কৈছে মই পৃথিৱীত ত্যাগ কৰিব আমি হয়তো তেনেকুৱা একেটা ৰাস্তা আমি গতি কৰি আছোঁ কিন্তু তাৰ লগে লগে সেই ভাষাত ধৰি ৰাখিবলৈ এখিনি যুৱকক লগে যুৱ শক্তিয়ে প্ৰথম আমাৰ যি আমাৰ লক্ষ্য হ'ব লাগিব আমাৰ যি টাৰ্গেট যিটো হ'ব আমাৰ যুৱকসকল বা যুৱতীসকল গতিকে আমি তেওঁলোক কেনেকৈ এনকাৰেজ কৰিব পাৰিম যে আমাৰ টাই ভাষাটোৰ প্ৰতি তাৰ ধৰণে আমি কেনেকৈ এনকাৰেজ কৰিম সেইটো আমি চাব লাগিব আৰু তাৰ লগে লগে ক'ব বিচাৰোঁ যে আমাৰ ভাষাক লৈ আচলতে বা ধৰ্মক লৈ আমাৰ মই ভাষাটো একাই কৰি ধৰ্ম কথা কৈছোঁ আমাৰ ধৰ্মক লৈ আমাৰ যি বহুতা বিভক্ত হৈ আছে যে কোনোবাই ইতিমধ্যে কৈ গৈছে আমাৰ মোৰ আগৰ বক্তাগৰাকীয়ে যে কোনোবাই হয়তো মুছলিম ধৰ্ম আছে নগাঁৱত গৈ পেলাই কোনোবাই হয়তো মানে তেওঁ বৈষ্ণৱ ধৰ্ম আমাৰ যেনেকৈ মোহনৰ কথা কৈছে তেনেকৈ তেওঁলোকে বিভিন্ন ধৰণৰ যে বৈষ্ণৱ হিচাপে নিজক সত্তা এটা জাগৃত বা তেওঁলোকে তেনেকুৱা গঢ়ি তুলিছে চ' নিজস্ব তেওঁলোকে কিছুমান তেওঁলোকৰ ধাৰ্মিক এটা পৰিস্থিতি তেওঁলোকে দাঙি ধৰিছে কিন্তু তাৰ লগে লগে কিন্তু যিয়ে ধৰক কিয় সেই যিটো তাও ধৰ্মৰ প্ৰতি তেওঁলোকৰ যিটো ধাৰণা তেওঁলোকৰ মাজত আমি মিলাই দিব লাগিব আৰু তাৰ লগে লগে সেই আমাৰ যিসকল মানে মই ভাবি লৈছোঁ যিসকল বেলেগ ধৰ্মলৈ গুচি গৈছে যেনেকৈ আমাৰ সেই যে হিন্দু মই এটা কথা ক'ব বিচাৰিছোঁ মই গোটেই মঞ্চটো ক'ব বিচাৰোঁ বা কওঁ মই যে সেই যে বেলেগ এটা কিবা আহোমৰ কিবা স্বপ্ন পূজা মানে তাত স্বপ্ন বিবাহ যোৱাৰ লগে তেওঁলোকে যেনেকৈ যে একাভাৱে পৰা হ'ল সেই যে কৃষ্টি ধৰ্ম আছিল তেওঁলোকে নহয় জানো বৈষ্ণৱ ধৰ্ম আছিল চাগে মই পাহৰিছোঁ শংকৰ আছিল চাগে সেই তেওঁলোকৰ যিবিলাক এইবিলাক কথা যে ধৰ্ম যিহেতু দৰকাৰ নাই তেওঁলোকে কৈছে তাও যিটো ধৰ্ম বা যিটো পৰম্পৰা যদি লোৱা হয় যিটো তাৰ কালচাৰ লোৱা হয় যে তাৰ কালচাৰ যদি পৰম্পৰা যদি লোৱা হয় তেতিয়াহ'লে নিজৰ যেনেকুৱা ধৰ্ম চলাই কিন্তু সেই ধৰ্ম যদি ৰেচপেক্ট দিয়া হয় ক'লে যায় গৈ থাক কি ধৰ্ম বা তেনেকুৱা ধৰ্ম বা তেওঁলোকে কেনেকুৱা বিবাহ বা তেওঁলোকে তেনেকুৱা ধৰণৰ অনুষ্ঠান তেওঁলোকৰ মাজত গৈছে তাৰ কথা নহয় আমি তাৰ লগে লগে যদি আমি সেই মানুহখিনি যদি আমি নিজৰভাৱে ভাবি লওঁ সেইটো আমাৰ কিন্তু এটা মাজত আমি ধাৰণা সৃষ্টি কৰিব লাগিব এই কথা মই ক'ব বিচাৰিছোঁ আৰু তাৰ লগে ময়ো এটা অনুষ্ঠানৰ মই জড়িত হৈ আছোঁ সেইটো হৈছে কি যে আহোম জাতীয় মহাসভা ইয়াৰ আগতে বিভিন্ন ধৰণৰ আমাৰ আহোমসকলৰ বা যিসকল টাই বা আহোম তেনেকুৱা বহু কিছুমান সংগঠন সংস্থা আছে শ্ৰদ্ধা জনাইছোঁ তাৰ লগে লগে কিন্তু আমি সেই সংস্থাবিলাকক যিখিনি পাব লাগিছিল আজিলৈকে আমি পোৱা নাই আমাৰ জাতিয়ে পোৱা নাই আমাৰ জ্ঞাতিয়ে পোৱা নাই গতিকে আমি তাই আমাৰ আহোম মহাসভা বুলি এখন আছে কিন্তু সেইখন কথা আমি ওলাই কৰি বাকীবিলাক ওলাই কৰি বাহিৰবিলাক সামৰি পেলাই আমি এখন টাই জাতীয় মহাসভা এখন মহাসভা গঠন কৰা হৈছে আৰু সেই মহাসভাখনৰ মই কেন্দ্ৰীয় শিক্ষা পৰিষদৰ মই সভাপতি হিচাপে দায়িত্বত আছোঁ আৰু তাৰ লগে লগে তাই যিটো সাহিত্য সভা গঠন কৰা পূৰ্বাঞ্চল তাই সাহিত্য সভাটো তেওঁলোকৰ যিখিনি কৰিবলগীয়া সেই কৰিব নোৱাৰাৰ কাৰণে আকৌ পুনৰ তাৰ সাহিত্য সভা গঠন কৰা হৈছে আৰু তাৰ সাহিত্য সভাৰ শিৱসাগৰ মন্দিৰৰ যিমান কেইগৰাকী সম্পাদক মন্ত্ৰী আছে সেই সম্পাদক মন্ত্ৰী মই সম্পাদক হৈ আছোঁ কথা হ'ল কি যে মই সেইখিনি থকাৰ উপৰিও কিন্তু মোৰ এইটো প্ৰথম দায়িত্ব মই ভাবি লওঁ ধৰ্ম এইটোৱে যে মোৰ প্ৰত্যেকগৰাকী মোৰ জ্ঞাতিৰ প্ৰতিটো যিমান পাৰোঁ মই আচলতে প্ৰত্যেকটো পৰিয়ালৰ মই যিবিলাক যুৱক আছে যুৱতী তেওঁলোকে এটা ভাল মঞ্চ দিয়া শৈক্ষিক দিশটো আগবঢ়াই লৈ যায় যেনেকৈ আমাৰ মাজত যেনেকৈ আজিৰ তাৰিখত কিন্তু প্ৰশাসনিক বিষয়া কম বেলেগ জাতি জ্ঞানী বহুত বিষয় আছে কিন্তু আমাৰ আহোম জাতিৰ প্ৰশাসনিক বিষয়া বহুতেই কম আছে কিন্তু যেনেকৈ বেলেগ জাতিয়ে বেলেগ জ্ঞান যেনেকৈ তেওঁলোকৰ DGP নহওক কিয় বিভিন্ন হাই প্ৰফাইল তেওঁলোকৰ জববিলাক তেওঁলোকৰ জ্ঞান যিবিলাক লিডাৰ আছে তেওঁলোকৰ জ্ঞাতিৰ মানুহবিলাকে টানি লৈছে কিন্তু আমাৰ জ্ঞাতিবিলাক কিন্তু এতিয়া কম গতিকে প্ৰশাসনত শৈক্ষিক ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ চিকিৎসা ক্ষেত্ৰত খণ্ডত বা যিয়ে নহওক প্ৰত্যেক ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী কেনেকৈ আমি উৎসাহিত কৰি এটা পথ দিব পাৰোঁ এখন প্লেটফৰ্ম দিব পাৰোঁ সেইটো কিন্তু আজিৰ এখন ভাবিব হ'ল তাই ভাষাক লৈ আপোনাৰ আগবঢ়ক মোৰ শ্ৰদ্ধা আছে থাকিব সহদেৱদেৱ সহজে থাকিব তাৰ লগে তাৰ ভাষা থাকিব ধৰ্ম থাকিব তাৰ লগে কিন্তু মই এইটো মই সদায় এটা আহ্বান এটা বিন্দু অনুৰোধ যে আপোনালোকে নিজৰ যে জ্ঞাতিসকলৰ ল'ৰা ছোৱালী তেওঁলোকৰ যাতে এটা মঞ্চ এটা পৰিৱেশ দিব পাৰে শৈক্ষিক পৰিৱেশ মই যেনে কৈছিলোঁ তৰোৱাল লৈ যে আহিছিলে আজি তৰোৱাল নহয় আজি এখন মানে কি হেংদাং লৈ ফুৰিলে নহয় যে মই এজন চুকাফা মই নাচিত নহয় মোৰ পৰিচয় কলমে মই এজন আহোম বুলি পৰিচয় দিয়া পৰিৱেশ কিন্তু আজি এখন আহি গৈছে গতিকে আশা ৰাখিম সেইখন মঞ্চ আপোনাৰ ধৰক আৰু প্ৰত্যেকগৰাকী আমাৰ ওচৰ পাজৰ ৰাখি দিওঁ আপোনালোকে যেনেকৈ পাৰে আপোনালোকে টকা পইচা দি আপোনালোকৰ যিখিনি জানে জ্ঞানৰ আপোনালোকে বিলাই পেলাই সেইখন ল'ৰা ছোৱালীবিলাক আপোনাৰ উত্তৰণ ঘটাই পেলাই এখন যাতে সুদৃঢ় মঞ্চ দিব পৰা যায় সেইটো হ'ল আমাৰ প্ৰথম ধৰ্ম আৰু প্ৰথম আমাৰ প্ৰসাৰৰ এটা মাধ্যম বুলি মই তেওঁলোকে জ্ঞান কৰিছোঁ আৰু এই কথাখিনি মই ভাবিছোঁ মোৰ চাগে কথাখিনি যথেষ্ট হ'ব আৰু তাৰ লগে লগে এইটো ভাবিম যে এখন টাই ভাষাত প্ৰতিষ্ঠা কৰিবলৈ ইতিমধ্যে ভাবিছোঁ যে ইয়াত আমাৰ বায়লগে নহওক কিয় আমাৰ গগৈ চৰাই নহওক ইয়াৰ প্ৰত্যেকগৰাকী ব্যক্তি মই জানো বিভিন্ন অনুষ্ঠান হয় তেওঁলোকে বিভিন্ন অনুষ্ঠান পাতে আৰু প্ৰত্যেকৰে এটা সামাজিক দায়বদ্ধতা আছে আৰু ইয়াত পিছত যদি আপোনালোকে এটা পৰিবেশনা কৰে টাই ভাষা শিকাৰ যদি আপোনালোকে যদি এখন স্কুল পাতে আছিলে নিশ্চয় কিমান প্ৰসাৰ বা কিমান চলিছে
কিমানটো চলিছে মই নাজানো গতিকে এতিয়া আমাৰ ইয়াত যিকেইজন ব্যক্তি মই দেখা পালোঁ তেওঁলোক বক্তব্য ৰাখিলে তেওঁলোক আমি যদি ইয়াত জড়িত কৰি পেলাই আমাৰ ভাষাটো যদি প্ৰসাৰ কৰা এখন সুদৃঢ় মঞ্চ ৰচনা কৰিব পৰা যায় সেইখিনি কথালৈ আমি চিন্তা কৰিব বুলি মই আশা ৰাখি এইখিনি ক'বলৈ মোক সুবিধা দিয়াৰ কাৰণে মই সঞ্চালক মহোদয়ৰ প্ৰতি মই জ্ঞাপন কৰি সামৰিছোঁ ধন্যবাদ। মানচাও সভাপতি দিন মুখ্য উপস্থিত আমাৰ মোহন দাই বাইলমৰ সৰু জ্ঞাতি বন্ধুবৰ মই হঠাতে অহা কোনো নিমন্ত্ৰণী নাই তথাপিতো এই দুজন মোৰ বন্ধু ওচৰলৈ আহিছিলোঁ তেওঁলোকে ক'লে এনেকুৱা ধৰণৰ অসমীয়া আহোমৰ চেণ্টিমেণ্ট এটা আছে কাৰণে এনেকৈ ধৰণে কিবা খবৰ পালে আজি সুধিবলৈ যাওঁ আচলতে কোৱাৰ অভ্যাস মোৰ নাই যাই নহওক যি উদ্দেশ্য লৈ আজি এই সভাখন অনুষ্ঠিত হৈছে তাওবাদ বা টাই আহোমৰ পৰম্পৰা শিক্ষাৰ ওপৰত এটা সুন্দৰ কেইটামান বিষয়ৰ ওপৰত আলোচনা হৈছে আৰু উপৰোক্ত বক্তাসকলে জ্ঞান গভীৰ বক্তৃতা আপোনালোকৰ আগত আগবঢ়াই গৈছে তাত আৰু মই বিশেষ কিবা ক'বলগীয়া আছে বুলি মই নাভাবোঁ তথাপিতো মই বংশৰ মানুহ যুৱক সৰুৰ পৰাই আমি টাই কালচাৰবিলাকৰ লগত বিশেষকৈ ভাষাটো বাৰু যি অলপ চলপ নিজেই পাৰিও শিকিছোঁ কিন্তু ফুলফিল নহয় তথাপিতো আপোনাৰ এই টাই কালচাৰবিলাক যি পৰম্পৰাৰ কথা কৈছে সেইবিলাকৰ ওপৰত আমি কিছুমান আইডিয়া পাইছোঁ চকুৰে দেখিছোঁ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা যি দেখিছোঁ সেইবিলাক আমি অকণমান আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ আৰু এই তাওবাদটো এটা ধৰ্ম নে কি তেনেকুৱা ধৰণৰ এটা হেৰি এখেতলোকে এতিয়া বিশদভাৱে অধ্যয়ন কৰিছে কিতাপ লিখিছে তেওঁলোকে কিবা এটা জ্ঞান গভীৰ হেৰি পাইছে এই সম্পৰ্কত কিন্তু মই জনাত আমাৰ যিকেইখন হেৰি আছে আপোনাৰ আমাৰ টাই পুথি আছে পেংকাকা হওক খেং খাও তেনেকুৱা ধৰণৰ যিবিলাক আমাৰ পুথি আছে সেই পুথিবিলাক তেতিয়া আমাৰ মই বংশৰ মানুহ আমাৰ দামচাও দম্বৰদেউতা ফুকন বিশ্ব চাংগুং ফুকন তেওঁলোকৰ পৰিয়াললৈ মই তেওঁলোকে তেতিয়া আমাৰ ফালে যায় আমি মুঠৰবলৈ গুচি গ'লোঁ তেওঁলোকে আমি হেৰিয়াৰ পৰা তালৈ গৈ আমাক মানে এইবিলাক শিক্ষা অলপমান এই শাস্ত্ৰকেইখন পঢ়ি অলপ শুনোৱাই তাতে আমাৰ মানে গোটেই সৃষ্টি তত্ত্বটো পৃথিৱী কেনেকৈ সৃষ্টি হ'ল জীৱ জন্তু জীৱ কেনেকৈ সৃষ্টি হ'ল গোটেই বস্তুটো ডেফিনেশ্যনবোৰ তাত তেওঁলোকে আমাক সৰুতে কিছুমান বুজাইছে তাৰ এটা মানে আমি আভাস পাইছিলোঁ যি নহওক তাওবাদৰ কথাটো বাৰু মই পোৱা নাই মই কিতাপো পঢ়া নাই তেনেকৈ ধৰণে আৰু তেনেকৈ ধৰণে বক্তৃতা অনুষ্ঠানো পোৱা নাই আৰু তেওঁবিলাকৰ মুখতো মই শুনা নাই তেনেকৈ তাওবাদৰ কথাটো এতিয়া হয়তো নতুনকৈ তেওঁলোকে অধ্যয়ন কৰিছে কিবা জানিছে হৈছে কিন্তু আমাৰ পৃথিৱীৰ সৃষ্টিটো মানে এই মহাশূন্যৰ পৰাই যে সৃষ্টি হৈছে মহাকাশৰ পৰাই যে সৃষ্টি হৈছে সেই বস্তুটো আমাৰ মানে ডেফিনেট তেনেকৈ ধৰণে আছে মানে আমাৰ মানে শাস্ত্ৰখনত এতিয়া হিন্দু ধৰ্মৰ মতে যেনেকৈ ধৰণে কৈছে বোলে কাছৰ সৃষ্টি হ'ল বৰাহ সৃষ্টি হৈ পিনি পানীৰ পৰা উদ্ধাৰ কৰি আনিলে কিন্তু আমাৰ তাত সেইবিলাক নাই জীৱ সৃষ্টি হ'বলৈ মানে বায়ু পানী তেনেকুৱা ধৰণৰ গোটেই প্ৰকৃতিৰ যিখিনি মানে অৱদান সেইখিনি নহ'লে কোনো জীৱই জীয়াই থাকিব নোৱাৰে সৃষ্টিয়ে হ'ব নোৱাৰে তেতিয়াহ'লে কাছজনী পানীখিনি ক'ৰ পৰা আহিলে পানী থাকিবলৈতো পৃথিৱী এখন লাগিব আমি এতিয়া চাহ খাইছোঁ গিলাচটো দিছে সেই গিলাচটোত পানীটো থৈছে কাৰণে পানীটো ৰৈ আছে গতিকে সেই পানীখিনি কিহত গৈ আছিলে তেতিয়াহ'লে পৃথিৱীখন আগেই সৃষ্টি হ'ব লাগিব সেই তেনেকৈ ধৰণে কিছুমান মানে কৈছে যে আৰু পানীটো তেনেকৈ ধৰণে কিবা মাছ জীয়াই থাকিব পৰা যিখিনি উপাদান আছে সেইখিনি তাত থাকিব লাগিব এনেকৈ জীয়াই সেই উপাদানটো ক'ৰ পৰা পাইছে প্ৰকৃতিৰ পৰাই পাব লাগিব গতিকে সেই প্ৰকৃতিয়ে মহাশূন্যৰ পৰাই আমাৰ মানে পৃথিৱীখন সৃষ্টি হৈছে আৰু এতিয়া যে কৈ আছে আমাক আমি দেও পূজা পাতোঁ জল দেৱতা বন দেৱতা সেইবিলাক কিন্তু আমাক তেওঁলোকে কোৱা নাছিলে আমি কোনো দেৱতা পূজা বোলা বস্তুটো আমাৰ মানে আহোম মানুহে মানে হেৰি মানে টাই মানুহে নাপাতে তেওঁলোকৰ মতে আৰু তাক চকুৰে দেখি আহিছোঁ আমি দামফি পাতিছোঁ আপোনাৰ চাউফি পাতিছোঁ তাৰপিছতে মেডামী ভি পাতিছোঁ এইবিলাক হ'ল আমাৰ উপৰিপুৰুষৰ কাৰণে আমি উপাসনা কৰিছোঁ আমি উপাসনাহে কৰোঁ আমি দাম দি চুকত পাতোঁ এতিয়া কিছু মানে এতিয়া কিবা এটা যদি আমাৰ অনুষ্ঠান প্ৰায় আহোমৰ কিবা পাতে মৈদাম কেইটামান বনাই পিনি তাত মানে দামফি পাতি পিনি তেওঁলোকে স্মৃতিটো কৰে কিন্তু আমিতো সেইটো নকৰোঁ আমিতো আমাৰ দেউতাহঁতৰ মাহঁতৰ আমাৰ বাৰীতে আছে মৈদাম আমি তাত গৈ পিনি আমি দামফিটো নকৰোঁ আমি চুকতে পাতোঁ পাকঘৰ সেইটো আমাৰ পৰম্পৰা অতীজৰ পৰা আহিছে আৰু আমি যেতিয়া প্ৰথমতে আহিছিলোঁ চাউলুং চুকাফাৰ লগত যেতিয়া মোহন দাদাই বাইলুঙত তেনেকৈ লৈ আহিছিলে গোটেইখিনি যেতিয়া আহিছিলে তেতিয়া আমি আহোম নহয় আমি আছিলোঁ তেতিয়া বুৰঞ্জী মতে আমি টাই খাম বা টাই লুং হিচাপেহে আমি আহি পিনে অসমত ভৰি দিছিলোঁ টাই আহোম কেতিয়া হ'ল
যেতিয়া জয়ধ্বজ সিংহই মানে হিন্দু ধৰ্ম যেতিয়া লৈ ল'লে তেতিয়া মানে কি কৰিলে যে গোটেইখিনি মানে যিমান বৰাহী কছাৰী যিমান যেনেকুৱা ধৰণৰ মানে জনজাতিবিলাক আছিলে সকলোবিলাক এক হৈ পিনি যেতিয়া আগবাঢ়ি গৈ পিনি বৰ এখন পুনৰ এটা যিটো প্ৰচেষ্টা হাতত ল'লে হিন্দু ধৰ্ম লৈ কেনে তেতিয়াহে গোটেই মানুহখিনি একেলগতে সাঙুৰি লৈ পিনি আগবাঢ়ি যোৱাটোকে আমি একেলগতে থাকোঁ বুলি কৈ পিনি আগুৱাই গৈ পিনি হিন্দু ধৰ্ম লৈ তেওঁলোকে এতিয়া বৰ অসম বহাত মানে লাগি গ'ল তেতিয়াৰ পৰাই আমি আহোম হ'লোঁ কিন্তু আমি তাই খামহে আছিলোঁ অৰিজিনেলি আৰু তেতিয়াৰ পৰা তাৰ পৰাই আমাৰ পৰম্পৰাবিলাক লৈ আহিছে ইয়াতে কিছুমানে কয় যে এতিয়া জল দেৱতা বুলি আমি কেতিয়া জলধিপতি সেইবিলাক মানে আমাৰ প্ৰকৃতি পুৰুষ আৰু আমি যিবিলাক দাম পাতো আমি মানে আৰু মানে এই তেনেকৈ ধৰণে মেডামেডি তেনেকৈ ধৰণে আমি কি কৰোঁ যিবিলাক আমাৰ মেহেঙা বনাই আমাক 14 পুৰুষলৈকে দিয়ে 14 পুৰুষৰ পিছত তেওঁলোকে ফ্ৰী হৈ যায়গৈ ফ্ৰী মানে প্ৰকৃতিৰ লগত মিলি যায় বুলি কয় গতিকে আমি তেওঁলোকলৈ উপাসনাহে কৰোঁ কোনো এতিয়া পূজা বা দেৱতা আমাক এতিয়া কয় বোলে চকলং পূজাটো দেৱতা বুলি এতিয়া কিছুমানে কৈ গৈছে দেৱতা কেনেকৈ হ'ব এখন সৌৰ জগতৰ এখন তাত আঁকিল হয় সপ্তম মণ্ডলটোতো কিবা কিবি আছে সৌৰ জগতৰ এনেকৈ তালৈ ফুল প্ৰাণ মানে তেনেকুৱা ধৰণৰ কিবা কিবি দিহে তাত মানে আমি মানে উপাসনাটো কৰা হয় তালৈ গ'লে একদম লেংডম তাৰমানে যিজন মানে বা আপোনাৰ মহাশূন্যৰ যিজন মানে মেইন হেৰি ত্ৰাণকৰ্তা তেওঁলোকে তেনেকৈ ধৰণেহে ডেফিনেশ্যনবিলাক আমাক শিকাইছে আৰু আমি মানে শুনি আছোঁ আৰু পেন কাৰ্ডবিলাক অসমীয়া যিটো অনুবাদ কৰিছে তাতো তেনেকুৱা ধৰণৰ অৰ্থবিলাকে আমি কম বেছি পৰিমাণে যিটো বুজিছোঁ তেনেকুৱা ধৰণে মানে পাইছোঁ গতিকে আমি এইখিনি কথা তেতিয়া তাই হিন্দুত্বৰ পিছত যেতিয়া যেনেকৈ আহোম হৈ গ'ল আহোম যোৱাৰ পিছতে আমি কি হ'ল আমাৰতো নিজৰ সেইখিনি গোটেইখিনি এৰি মেলি একেবাৰে হিন্দুৰ লগত চামিল হৈ গুচি গ'লগৈ যিমান ৰজাগৰীয়া বস্তু যি আছিলে চবটো সত্ৰত দি দিলেগৈ ৰজাসকলে নি পিনে আৰু মানে ডা ডাঙৰীয়া হ'লে নেকি চবটো সত্ৰত দি দিলেগৈ আমাৰ অস্তিত্ব বোলা একোৱে নাই তাৰপিছতে যেতিয়া আমাৰ মোহন দেনাই বাইলুং মহ পণ্ডিত তিনি শ্ৰেণীয়ে যেতিয়া মানে সেইটো মানে গ্ৰহণ নকৰিলে হাত ঘৰ আহোম অকল খেদাই পঠিয়াই দিলে মুঠতে সিহঁতক পালে ক'ৰবাত মাৰি পেলাবি বুলি ক'লে ইমান দুখ কষ্ট সহ্য কৰি পিনি তেওঁলোকে বিলাকটিতে শাস্ত্ৰকেইখন ল'লে লৈ কিনে হাবিয়ে বোলে এতিয়া চাব মোহন দেনাই বাইলুংবিলাক জেনেৰেলি মানে অকল নৈ কিনাৰত জংঘলৰ মাজত ৰিজাৰ্ভৰ মাজত মানে তেওঁলোকে থাকিলেগৈ লুকাই মেলি তেনেকৈ থাকি মেলি তেওঁলোকে কৃষ্টি সংস্কৃতি পৰম্পৰা ভাষাটো জীয়াই ৰাখিলে গতিকে চব সেই বস্তুবিলাক এতিয়া পুনৰ উদ্ধাৰ কৰিবলৈ মানে গৈছে কিছুমান এতিয়া তাকে কিছুমানে বিকৃত ৰূপ দি পিনে এতিয়া ফুৰাংলুংটোৱে এতিয়া কি কৰিছে আপোনালোকৰ 3টা নে 4টা ভাগ ফুৰাংলুং আমাৰ দদৌহঁতে পাতিছিলে মানে কি এটা হেৰি আৰু মানে এইটো এটা পৰম্পৰাই হয় ফুৰাংলুংটো তাত বোলে এই অকল বোলে কিবা কল মিঠৈ খাব লাগে কিবা মাহ প্ৰসাদ খাব লাগে তেনেকুৱা ধৰণৰ বৈষ্ণৱী হেৰি তাত কোনো নাছিলে এতিয়া আপোনালোকে চাব বহুতে কি কৰিব তাৰ মানে সেই আমাৰ লাখ জ্বলাব জ্বলাই পিনি তাতে কল মিঠৈ এফাল বা গোটেই বৈষ্ণৱী নিচিনা সজাই ল'ব মানে হেৰি নিচিনাকৈ একেবাৰে মানে আপোনাৰ সেইটো গায় এই ভগৱত গোৱা নিচিনাকৈ নাম কীৰ্তন সেইটো একচুৱেলি পৰম্পৰা নাছিলে বুলি আমাৰ মানে তেওঁলোকে কয় আমাক এতিয়া তেওঁলোকে ৰিফৰ্ম কৰিবলৈ কৈছে গতিকে আমি যদি সঁচা অৰ্থত হেৰি কৰিব বিচাৰিছোঁ পৰম্পৰাখিনি সঁচা অৰ্থত আমি মানে আমাৰ যিসকল মানে বিশেষ মহসকল আছে তেওঁলোকৰ পৰা আমি শিক্ষা লোৱাটো আমাৰ কৰ্তব্য বা তেওঁলোকে লিখা কিতাপবিলাক চোৱাটো তেওঁলোকৰ এতিয়া আপোনালোকে যদি ইয়াৰ ভিতৰত বিশদভাৱে জানিব পাৰে তাই কালচাৰ মানে আপোনাৰ হেৰি এইটো ৰিচাৰ্চ চেণ্টাৰ একদম এটা প্ৰাণ কেন্দ্ৰ মানে আহোম হেৰিয়াৰ কাৰণে তাইসকলৰ বাবে জিলিকি আছে তাত গৈ পিনে এতিয়া বহুত ধৰণৰ ৰিচাৰ্চ হৈ আছে ভাষা কৃষ্টি সংস্কৃতি পৰম্পৰা গতিকে সেইখিনিও আপোনালোকে অধ্যয়ন কৰিব পাৰে কিন্তু এতিয়া আমাৰ বন্দামেৰা হৈছে যে এই মোহন দেনাই বাইলুংখিনিয়ে বোলে অকল নিজৰ ভিতৰতে ধৰা লোকক বোলে বিলাই নিদিয়া আৰে আমি বাৰু গৈ পিনি মানে বিলাই ঘৰে ঘৰে দিবগৈ পাৰোঁ এতিয়া যেনেকৈ ধৰণে মানুহবিলাক আহিছে তেওঁলোকে মানে ওচৰতে কোনোবা এজন মহ থাকিব পণ্ডিত থাকিব তেওঁ ওচৰলৈ গৈ পিনি শিক্ষাখিনি ল'ব লাগিব তাই ভাষা জনা মানুহজনৰ ওচৰলৈ আমি যাব লাগিব তেওঁৰ পৰা আমি ল'ব লাগিব আমি আমাৰ এইটো নিজস্ব কথাহে আমি আকৌ দিব লাগে বুলি কৈ পিনি ঘৰে ঘৰে কোনোটো কথা নাথাকে তাত গতিকে সেই কথাখিনি এতিয়া মানে আমাৰ বিচাৰিত বিষয় হৈছে আৰু এতিয়া কথা এটা সেইটো কেইজন মানে মোলৈ ফোন কৰিছে যে কোনে দিলে বোলে মোহন দেনাইক চিনিয়ে বোলে হেৰি কৰিছে যদিও এনেকৈ ধৰণেই আগৰ নিচিনা আমি খেদা খায়ে থাকিব লাগে এতিয়া মানে হেৰিয়াৰ পৰা মানে আগতে যেনেকৈ ৰজা দিনতে হাত ভৰিৰ পৰা এঘৰীয়া কৰি দিলে আমাক এনেকৈ যদি থাকিব তেতিয়াহ'লে মোহন দেনাই বাইলুংখিনি আমি আমাক ৰিজাৰ্ভেশ্যন লাগে বুলি আমি বোলে ডাইৰেক্ট বোলে দিবাত দি দিলোঁ তেনেকৈ কোৱাৰ পিছত এতিয়া গোটেই ফেচবুকত মানে হাল্লা হৈ আছে অকল কি তেওঁলোকে আহোম ঠিক তেনেকুৱা ধৰণৰ কথাবিলাক মানে এতিয়া মানে মানুহক খৰচত কৰি দিছে কিবা এটা তেওঁলোকে এতিয়া কিনো হয় চাওঁ কিন্তু সেই বস্তুটো মানুহৰ
তেতিয়াহ'লে আমিও বস্তুটো কৰোঁ। আমি কৰিলেনো কি তাত আপত্তি আছে? যিটো বিজ্ঞান, এইটো বহুত মানে বিজ্ঞানে এতিয়া যিটো কৈছে মহাশূন্যৰ পৰা কেনেকৈ পৃথিৱীৰ সৃষ্টি হৈছে, যিটো বিজ্ঞানে মানি লৈছে, সেই বস্তুটো আমি মাছে কাছৰে মানে উদ্ধাৰ কৰিলে বুলি ক'লে আমি মানি নল'ম নহয়। কেনেকৈ ল'ম? মাছ জীয়াই থাকিবলৈ, কাছ জীয়াই থাকিবলৈ বায়ু পানী চব লাগিব, তেতিয়াহ'লে বায়ু পানী আগে সৃষ্টি হ'ল পৃথিৱীত। আমি সেইটো বুজিব লাগিব। যদি বিজ্ঞানৰ ছাত্ৰ তেখেতে কৈ থৈ গ'ল, এতিয়া হেৰি হিচাপে মানে এইখিনি হেৰি কৰিব নোৱাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথা আপোনালোকে অধ্যয়ন কৰক, পঢ়ক। তেনেকৈ ধৰণে কিছুমান মানুহে বাইবেলো পঢ়ে, পুৰাণো পঢ়ে, মহাভাৰত, গীতা, সেই চব পঢ়ে। এতিয়া আমাৰ এইখিনিও পঢ়কচোন, সকলোকে অসমীয়াত লিখি দিছে, এতিয়া তাত বুজিব ন কি আছে সঁচা অৰ্থত। গতিকে সেই বস্তুটো লোকক গালি পানী ছিটাই পিনি আমি থাকিলে এতিয়া কিছুমান কাম নহ'ব। আমি হাতে কামে আৰু এতিয়া ভাষা, কৃষ্টি, সংস্কৃতি নহ'লে মানে কি জাতিৰ কি অৰ্থ আছে? আহোমে বুলি ক'লোঁ মই, আহোম জাতিৰ কি অৰ্থ আছে? যদি আমাৰ আহোমখিনিয়ে যদি ভাষাটোৱে নাজানে, কৃষ্টি সংস্কৃতি পৰম্পৰাটোৱে যদি নাজানে, অকল দেৱতা পূজা আমি কোনোদিনেই দেৱতা পূজা পাতিব। আমাৰ মানে যিসকলে আমি উপাসনা কৰোঁ পিতৃপুৰুষ, তেওঁলোকে মৰি মানে তেওঁলোকে দান হৈ গৈছে, তেওঁলোক কেতিয়াও মানে পূজা আমি তেওঁলোকক নিদিওঁ, আমি উপাসনা কৰোঁ। উপাসনা পদ্ধতি হয় আমাৰ মানে হেৰি সাজ দিয়ে, লাওপানী দিয়ে, আৰু আপোনাৰ মুৰ্গী দিয়ে, কিবা কিবি দিয়ে। এতিয়া ৰিফৰ্ম হৈছে, যাৰ যে কিছুমানে এতিয়া দিব নোৱাৰিলে কণী এটা দি পিনি হ'লেও পাতিছে, সেইটোতো ছেটিছফাই। আৰু জীয়াই জীয়ক প্ৰকৃতি বিধান মতেতো জীয়াই জীয়ক খাই জীয়াই থাকিব লাগে। মানে বেলেগ বস্তু কোনোবা খাব পাৰিছে নেকি? নিজে বনাই পিনি প্ৰকৃতিৰ দ্বাৰাইতো আমি খাই আছোঁ, ভাত খাইছোঁ, মাছ খাইছোঁ, মাংস খাইছোঁ, আপোনাৰ আকৌ এইবিলাক মানে বুট মাহ খাইছোঁ। তেওঁলোকে গালে গালে বুট মাহ তিয়াই দিয়ে, এইবিলাকতো এটা এটা জীৱন হয়। তেওঁলোকৰ শাস্ত্ৰতে আছে বোলে 4 মুঠি দিয় বুলি কৈছে। গতিকে সেই বস্তুটো প্ৰকৃতিৰ বিধান মতে আছে। আমি আকৌ তাক মানে কাঢ়ি খাবলৈ যোৱা নাই, প্ৰকৃতিয়ে দিছে। মই যদি গাহৰি যদি ইয়াত আমি মাৰি নাখাওঁ, মই চিম্পুল উদাহৰণ, যে গাহৰিয়ে মানুহ খাই দিব লাগে, তাৰ এটা মানে হেৰি ৰাখিব লাগিব না, সমতা এটা ৰাখিবৰ কাৰণে প্ৰকৃতিৰ বিধান মতে চলিব লাগিব। গতিকে সেইটো কথা। আৰু আগতেতো আমি মানে আমাক বেছিকৈ মানে আমাক ঘিণ কৰিছিলে কেলে? গাহৰি খাওঁ, কেঁকুৰা, কুচিয়া, বৰভেকুলা, আমলৈটো, লেটা, সেই বস্তুবোৰে তেওঁলোকৰ মানে একদম এভইডেবল। এতিয়া বিজ্ঞানে সেই কিছুমান বস্তু যেতিয়া মানে উন্নত মানদণ্ডৰ মানে খাদ্য বুলি যেতিয়া আহিছে, তেওঁলোকে প্ৰথমতে এফালৰ পৰা এতিয়া আমলৈটো 2500। আমি আগতে উদৰ পৰা খাইছিলোঁ, তেতিয়া আমাক যেতিয়া ঘিণ কৰি আছিলে ভালেই পাইছিলোঁ। এতিয়া নাপাওঁ। আমি তিনিআলি ওলকচোন, লেটা অলপমান আপুনি মানে সেই বেলেগকেইটা আগেই লৈ ল'বগৈ, মানে সেইকেইটা মানে শংকৰী সংঘ বা কিবা কিবি। গতিকে সেই কথাটো মানুহে প্ৰেক্টিকেলি বস্তুটো চাব লাগে। যে ধৰ্ম লৈ পিনি যে কিবা এটা যে দৃষ্টিপূৰ্ণ ফালৰ পৰা চাব লাগে, মই সেইটো বিশ্বাস নকৰোঁ। মোৰ ভাৱ, মই ব্যক্তিগত কথা কৈছোঁ। আৰু মই ক'লে কথাটো ঢেৰ ওলাই যায় নকওঁ। মই এইখিনিকে আপোনালোকৰ মই ব্যস্ত অভিজ্ঞতাৰ পৰা ক'লোঁ। কিবা যদি ভুল হৈছে ক্ষমা কৰিব। টাংলাই খুব সকলোকে জনাই মই বিষয়বস্তুটো আছিলে ককাইদেউ গুৰুত্বপূৰ্ণ কথাই আলোচনা কৰিছে। আমাৰ ধাৰ্মিক কথাও এটা সোমাই গৈছে। মেইন বিষয়বস্তুটো আমাৰ টাও দৰ্শনটো ওপৰত মানে আমি এতিয়াও জ্ঞাত হোৱা নাই। তাৰমানে ককাইদেউ যিমানখিনি কথা দাঙি ধৰিলে, তাতো অকণমান খোকোজা অকণমান মানে লাগি আছে, যে স্পষ্ট মানে হোৱা নাই। তাৰ কাৰণে মই মানে দিগদাৰ হৈ আছে। সেইকাৰণে মই মানে আপোনাৰ লগত এইটো কথা, টাও দৰ্শনটো আৰু শব্দৰ অৰ্থটো তেওঁ ধুনীয়াকৈ ভাঙনি কৰিছে। তাৰ অৰ্থটো আপোনালোকে গম পাইছে যে তাৰ অৰ্থটো কি। এই পথ প্ৰদৰ্শকৰ কথাটো চমুকৈ কৈছোঁ, সেইটো মানে তেওঁ দাঙি ধৰিছে। কিন্তু এতিয়া আমি টাও দৰ্শনটো আমাৰ মানে সেই সভ্যতাৰ পোৱাৰ পিছতে তাৰমানে তেওঁলোকে মানে দৰ্শনটো, তেওঁলোকে মানে ধৰ্মটো বা তেওঁলোকে কেনেকৈ মানে আমাক মানে সেই সোমাইছিলে, আমি মানে কেনেকৈ জ্ঞানটো আয়ত্ব কৰাৰ পিছত আমাৰ মাজত এই দৰ্শনটো কেনেকৈ ধৰণে প্ৰভাৱ পেলাইছিলে। কিন্তু এই বিষয়টো মানে আমি মানে অকণমান খোকোজা এটা অকণমান লাগিছে মোৰ। যে সেই বিষয়ে যদি আপোনালোকে অকণমান যদি মানে দাঙি ধৰে, তেতিয়াহ'লে আমাৰ এই অসমবিলাকৰ কাৰণে মানে এটা ভাল, মানে আমিও উঠি অহা প্ৰজন্ম এই কথাটো আমি ক'ব পাৰিম বা জনাব পাৰিম যে আজিৰ দিনত কেনেধৰণে প্ৰভাৱ পৰিছে। সেই অতীতৰ সেই দৰ্শনটোৰ লগত আজি কি সম্বন্ধ, কেনেধৰণে আমি মানে এতিয়া এই মাজত সোমাই আছোঁ, তাক অকণমান যদি আপোনালোকে যদি দাঙি ধৰে, আমি অতি আনন্দ হ'ম বুলি কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। আচলতে ইমান এটা গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা হৈ আছে। আৰু মই এজন ছাত্ৰই এই বিষয়ৰ ওপৰত দৰ্শনৰ এজন ছাত্ৰ বা সকলো বিষয়তে মই ছাত্ৰ বুলিয়ে নিজকে ভাবোঁ। আৰু যি কি নহওক, সকলোৰে মোৰ আন্তৰিক শ্ৰদ্ধাৰ সেৱাৰ দৰে মই চমুকৈ সামান্য দৰ্শনত ক'ব বিচাৰিছোঁ।
এজন সাধাৰণ পাঠকৰ দৃষ্টিয়েহে মই কথাটো কওঁ, মই কোনো গৱেষক বা বিশেষজ্ঞ নহয়। আৰু মই যিধৰণে বুজিছোঁ সেই কথাটো সঁচা নে মিছা ময়ো নাজানো। গতিকে আপোনালোকে নিজৰ বিচাৰ বিবেচনাৰে চিন্তা কৰি চাব, আৰু মোৰ যদি ভুল ক্ৰুটি হৈ যায় আপোনালোকে আঙুলিয়াই দিব বুলি মই আশা কৰিছোঁ। আৰু মই দেখিছোঁ যে এই তাৰ্কেশ্বৰী নামৰ এইখন যিখন গ্ৰন্থ, আমি আমাৰ আহোমসকলৰ যিটো দৰ্শনটো বুজি পাবৰ কাৰণে এই গ্ৰন্থখনৰ অধ্যয়ন অতি প্ৰয়োজন বুলি মই এই গ্ৰন্থখন পঢ়াৰ পিছত মই উপলব্ধি কৰোঁ। কিয়নো এই গ্ৰন্থখনত আমাৰ যিটো আহোমসকলৰ যিটো শাসন ব্যৱস্থা, আমাৰ যিটো ধৰ্মীয় পৰম্পৰা, আমাৰ অৰ্থনীতি, আমাৰ শিক্ষানীতি, আমাৰ সমাজ জীৱন, আমাৰ পাৰিবাৰিক জীৱন, আমাৰ ব্যক্তিগত জীৱনটোক আমি কি ধৰণে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ, কি ধৰণে আমি নিজকে সমৃদ্ধিশালী কৰিব পাৰোঁ, কি ধৰণে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ, কি ধৰণে আমি জীৱনটো এটা শৃংখলিত আৰু সুসংগঠিত জীৱন যাপন কৰিব পাৰোঁ, সেই সম্পৰ্কৰ বহুতো আচাৰ বিধি এই গ্ৰন্থখনত আছে। আচলতে এই গ্ৰন্থখন আমাৰ পূৰ্বপুৰুষসকলে তেওঁলোকৰ বাস্তৱিক জীৱনত যি অভিজ্ঞতা লাভ কৰিছিল, সেই অভিজ্ঞতাৰ পৰা যিখিনি শিকিছিল জীৱন যাপনৰ সম্পৰ্কত, সেই কথাখিনিকে ইয়াত লিপিবদ্ধ কৰিছে। সেইকাৰণে মই ক'ব খোজোঁ, এইখন হৈছে আমাৰ এটা সুদীৰ্ঘ আৰু স্বাস্থ্যসন্মত আৰু এটা সুসংগঠিত এটা সমৃদ্ধিশালী জীৱন যাপনৰ কাৰণে যিখিনি আচৰণৰ আমাৰ প্ৰয়োজন, নীতিৰ প্ৰয়োজন, সেই নীতিখিনি ইয়াত লিপিবদ্ধ হৈ আছে। কিন্তু মোৰ কাৰণে এই কিতাপখন অতি দুৰ্বোধ্য। কি কাৰণে দুৰ্বোধ্য কৈছে, এইখন বুজি পাবলৈ বহুত কষ্ট হয়। মই ভালকৈ বুজি পোৱা নাই এতিয়াও। মই সেইকাৰণে কৈছোঁ যে মই এজন ছাত্ৰ, মই কোনো গৱেষক বা বিশেষজ্ঞ নহয়। মই বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ, কিছু বুজি পাওঁ আৰু কিছু দুমোজাৰ মাজত মোৰ ৰৈ গৈছে এতিয়া। আৰু সেই যি কি নহওক, এই সম্পৰ্কত মোৰ এজন সাধাৰণ পাঠকৰ হিচাপে, এজন সাধাৰণ ব্যক্তি হিচাপে মই কি বুলি ভাবোঁ বা কি ধৰণৰ ধাৰণা মোৰ মনত জাগি উঠিছে, সেই সম্পৰ্কে মই চমুকৈ দুআষাৰ কওঁ। আমি যদি এই গ্ৰন্থখনৰ আৰম্ভণি যদি আমাৰ আহোমসকলৰ যি দৰ্শন, সেই দৰ্শনৰ কথা যদি আমি চাবলৈ যাওঁ, প্ৰথমে দৰ্শন বুলি কোৱাৰ লগে লগে আমাৰ সৃষ্টি তত্ত্বৰ কথা আহিব। আৰু পেন কাকাখনত যি ধৰণে কৈছে, অলপ আগতে কৈ গৈছে ইয়াত বক্তৃত বক্তাসকলে কেনেকৈ এটা শূন্য অৱস্থাৰ পৰা এই পৃথিৱীখনৰ সৃষ্টি হৈছে, এই জগতখনৰ সৃষ্টি হৈছে। আৰু ইয়াতো এই প্ৰথম যিটো অধ্যায় আছে, সেই অধ্যায়তে এটা কথা উল্লেখ আছে যে অস্তিত্বহীনতাৰ পৰাহে সকলো বস্তুৰ চিতাৱস্থালৈ গৈছে, তাৰমানে তাৰ পৰা সৃষ্টি হৈছে। আৰু মই মোৰ সাধাৰণ দৃষ্টিয়ে মই চাওঁ যে আচলতে যিকোনো সৃষ্টি শূন্যৰ পৰা হয়। মই যদি আজি কবিতা এটা লিখাৰ কথা ভাবোঁ, কবিতা এটা সৃষ্টি কৰাৰ কথা ভাবোঁ, বা ছবি এখন অঁকাৰ কথা ভাবোঁ, তেনেহ'লে বিমূৰ্ত ধাৰণা এটা মোৰ মনলৈ আহে বা আমাৰ চিন্তালৈ আহে। গতিকে যেতিয়া এটা চিন্তাৰ অৱস্থাত থাকে, এটা উপলব্ধিৰ অৱস্থাত থাকে, তাক আমি স্পৰ্শ কৰিব নোৱাৰোঁ, তাক আমি কাণেৰে শুনি নাপাওঁ, তাক আমি চকুৰে দেখা নাপাওঁ। গতিকে সেইটো এটা বিমূৰ্ত অৱস্থা বা অস্তিত্বহীন এটা অৱস্থা। গতিকে মই ভাবোঁ এই গ্ৰন্থখনৰ কথাটো অতি যুক্তিসংগত আৰু বিজ্ঞানসন্মত বুলি মই ভাবিছোঁ। শূন্যৰ পৰা যে সৃষ্টি হৈছে, আমাৰ যিটো আহোমৰ যিটো দৰ্শন বা তাও যিটো দৰ্শন, তাও বুলিয়ে কওঁ বা আহোম দৰ্শন বুলিয়ে কওঁ, দুইটাতে এটাই কথা কৈছে যে শূন্যৰ পৰাই এটা অস্তিত্বহীনতাৰ পৰাই চিতাৱস্থালৈ যেতিয়া গতি কৰিছে, তেতিয়াই গোটেই সংসাৰখন, এই জগতখন, গোটেই প্ৰাণী জগতৰ সৃষ্টি হৈছে। সেই কথাটো ইয়াত ধুনীয়াকৈ কৈছে। আৰু দ্বিতীয় অধ্যায়লৈ আমি যাওঁ, তেতিয়া আমি দেখিব পাওঁ ইয়াত দেখুৱাই যোৱাৰ দৰে প্ৰতিটো বস্তুতেই সদায় দুটা দিশ জড়িত হৈ আছে, ভাল আৰু বেয়া, সুবিধা আৰু অসুবিধা, বা ইতিবাচক অথবা নেতিবাচক, এই দুইটা দিশ সদায় জড়িত হৈ আছে। আৰু আমাৰ এটা সুস্থ জীৱন যাপনৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বা মূল মন্ত্ৰটোৱে হৈছে এই ভাল বেয়া বা ধনাত্মক বা ঋণাত্মক, ইয়াৰ মাজত আমি এটা সন্তুলন বজাই ৰাখিব লাগিব, এটা বেলেঞ্চ বা ভাৰসাম্যতা আমি বজাই ৰাখিব লাগিব। আৰু যেতিয়া আমি ভাৰসাম্যতা বজাই ৰাখিব নোৱাৰিম, তেতিয়া আমাৰ তাও এটা পথ বুলি কৈছে, আৰু সেই শুদ্ধ পথটোৰ পৰা আমি সদায় কি হৈ যাম, বিচলিত হ'ম। আৰু লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে বুলি ভাবোঁ, মোৰ কাৰণে গুৰুত্বপূৰ্ণ, আপোনালোকে সেইটো বিচাৰ কৰি চাব হয় নে নহয়। ইয়াত কৈছে যে আমাৰ যিটো এটা বিমূৰ্ত অৱস্থাত থাকে, তাক আমি কেতিয়াও নাম দিব নোৱাৰোঁ। গতিকে আমাৰ যি দৰ্শন বা আমাৰ যি ধৰ্ম, সেইকাৰণে এটা নাম নাই, আমি সদায় পৰম্পৰা বুলি কৈ আহিছোঁ। গতিকে এটা নাম নাই, গতিকে নাম যদিও নাই, তাক যেতিয়া চিতাৱস্থালৈ আহিছে, তেতিয়া তাক বুজাবৰ কাৰণে তাও এই শব্দটো আমি প্ৰয়োগ কৰিছোঁ বুলি এই গ্ৰন্থখনত লিখা আছে। এই কথাটো কিমান দূৰ সঁচা, কিমান দূৰ মিছা, সেই কথা যদি আমি বিচাৰ কৰিবলৈ যাওঁ, ইয়াত এটা
তথ্য সমৃদ্ধভাৱে এটা গভীৰ গৱেষণা কৰিব লাগিব এই গ্ৰন্থখন ক'ৰ পৰা অনুবাদ কৰিছে ইয়াৰ পাঠ সমীক্ষা উদ্ধাৰ কৰিব লাগিব এইবোৰ গৱেষকসকলে সেই কাম আমাৰ নিচিনা সাধাৰণ মানুহে সেই কাম কৰিব অৰ্থাৎ মোৰ নিচিনা এজন সাধাৰণ মানুহৰ কাৰণে সেইটো সম্ভৱ নহয় তাৰপিছতে আমি যদি এই গ্ৰন্থখনত চাওঁ ইয়াত আমি যদি আমাৰ শাসন ব্যৱস্থা কেনেকুৱা আহোমসকলৰ আছিলে সেই কথাত যে আমি এই গ্ৰন্থখনটো আমি দেখা পাওঁ ইয়াত কৈছে যে আমি যে ৰজাৰ কোনো ব্যক্তি নিজস্ব সত্তা থাকিব নালাগিব ৰজাৰ সদায় প্ৰজাৰ সত্তাই ৰজাৰ সত্তা হ'ব লাগিব আৰু ৰজাই সমদৃষ্টিৰে সকলোকে চাব লাগিব ৰজাই শত্ৰুজনকো যি দৃষ্টিৰে চাব তেওঁৰ মিত্ৰজনক বা তেওঁৰ সমৰ্থনকাৰীজনকো সেই সমদৃষ্টিৰে আমাক চাব লাগিব সেই কথা ইয়াত উল্লেখ আছে আৰু ইয়াৰ উপৰি উল্লেখ আছে যেতিয়া নেকি অধিক নীতি নিয়ম হয় যেতিয়া নেকি অধিক আইন কানুন বিধি বিধানৰ সৃষ্টি হয় তেতিয়াই সমাজত বা দেশত চুৰ ডকাইত বা অপৰাধমূলক কাম কাজৰ সংখ্যা বৃদ্ধি পায় আৰু লগতে এই কথাও ইয়াত উল্লেখ আছে এই গ্ৰন্থখনত যে যেতিয়া নেকি আমি সুপাৰিলা যদি হয় তেতিয়াও কিন্তু শাসন কি বিশৃংখলিত সেইকাৰণে কোৱা হৈছে যে আমি এটা ভাৰসাম্যতা ৰক্ষা কৰিব নীতি নিয়মবিহীন হ'লেও নহ'ব নীতি নিয়ম অধিক কটকটীয়া হ'লেও নহ'ব এটা সন্তুলিত পথেৰে আমি গতি কৰি থাকিব লাগিব বা দেশখন শাসন কৰিব লাগিব তেতিয়াহে শাসন ব্যৱস্থাটো সুন্দৰ হৈ উঠিব গতিকে এনেধৰণৰ কিছুমান সুন্দৰ কথা কোৱা হৈছে আৰু আপোনালোকে সকলোৱে জানে বুৰঞ্জী অধ্যয়ন কৰিছে আপোনালোকে যে আহোমসকলৰ কোনো পাৰ্মানেণ্ট সৈন্য বাহিনী আছে আৰু সেইকাৰণে এইখনত ইয়াত কৈছে যে তুমি সৈন্য বাহিনী কেতিয়াও প্ৰদৰ্শন নকৰিবা জ্ঞানী ৰজাই সৈন্য বাহিনী বা নিজৰ শক্তি নিজৰ সামৰ্থ্য আনৰ আগত কেতিয়াও প্ৰদৰ্শন নকৰে তেওঁৰ যদি অস্ত্ৰ আছে সেই অস্ত্ৰটো লুকুৱাই ৰাখে বুলি কৈছে আৰু লগতে এটা কথা কৈছে যে যিজন জ্ঞানী ৰজা বা জ্ঞানী ব্যক্তি সেইজনে কেতিয়াও প্ৰতিদ্বন্দ্বিতা নকৰে গতিকে যিজনে প্ৰতিদ্বন্দ্বিতা নকৰে সেইজনৰ লগত আন কোনেও প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে মই যেহেতু এজন ছাত্ৰ গতিকে ছাত্ৰৰ দৃষ্টিভংগীৰে মই এইদৰে ভাবিলোঁ সেইটো কথা যে এজন ছাত্ৰই যদি তেওঁৰ নিজৰ কাষত বহা ছাত্ৰজনৰ লগত প্ৰতিদ্বন্দ্বিতা নকৰি যদি নিজৰ লগত সদায় প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়া তেওঁৰ আত্মোৎকৰ্ষ সাধনত নিজকে উত্তম ঘটোৱাৰ ক্ষেত্ৰত তেওঁ বেছি ফলৱান হ'ব আৰু কেনেকৈ ফলৱান হ'ব আমি যদি ভাবোঁ তেওঁৰ কাষত থকাজনৰ লগত তেওঁ প্ৰতিযোগিতা কৰে তেতিয়া কাষতজনে যদি 90 মাৰ্কছ পাইছে তেওঁ সেই বিষয়টো অধ্যয়ন কৰি 95 পাব 95 নম্বৰ পাব 95% তেওঁ লাভ কৰিছে অৰ্থাৎ যদি আমি আনৰ লগত প্ৰতিযোগিতা কৰোঁ তাত সীমাবদ্ধ কিন্তু যদি আমি নিজৰ লগত প্ৰতিযোগিতা কৰোঁ তেতিয়া তাত কোনো ধৰণৰ সীমাবদ্ধতা নাথাকে নিজৰ লগত যেতিয়া এজন ছাত্ৰই প্ৰতিদ্বন্দ্বিতা কৰিব তেতিয়া তেওঁ বিষয় এটাত 100ৰ ভিতৰত 100 নম্বৰ পাব তাৰ পাছতো তেওঁ চিন্তা কৰিব যে মই 100ৰ ভিতৰত 100 পালোঁ ভাবি মোৰ লিখাৰ স্পীড আৰু অলপ বঢ়াব লাগিব মোৰ প্ৰকাশভংগী আৰু অকণমান শক্তিশালী কৰি দিব বা তেওঁ ভাবিব যে মই 100ৰ ভিতৰত 100 পালোঁ হয় আমুকটো টপিকৰ আমুকটো ইউনিটৰ আমুকটো কথা কনচেপ্টটো এতিয়াও মোৰ ক্লিয়াৰ হোৱা নাই সেইটো মই ক্লিয়াৰ কৰিব লাগিব গতিকে এই ধৰণৰ নিজৰ লগত যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰে এই ধৰণেই এজন ছাত্ৰই তেওঁৰ নিজৰ উন্নতি সাধনত নিজৰ উত্তৰণৰ ক্ষেত্ৰত অধিক আগবাঢ়ি যাব পাৰে ইয়াত কোনো লিমিটেশ্যন নাথাকে ইয়াত কোনো বাধা নাথাকে ঠিক এনেধৰণৰ এই গ্ৰন্থখনত বহু ইতিবাচক আমাৰ কাৰণে গ্ৰহণযোগ্য কথা আছে কিন্তু বুজি পাবৰ কাৰণে বহুত জটিল হয় ইয়াত মাজতে এটা বাক্য আছে মই বহুদিন চিন্তা কৰিলোঁ সেই বাক্য ইয়াত লিখা আছে যে জ্ঞানী মানুহে মানুহক যিজন জ্ঞানী ৰজা বা জ্ঞানী মানুহে বা যিজন বুদ্ধিমান সেই বুদ্ধিমান ব্যক্তিয়ে মানুহক উৎসৰ্গাৰ কাৰণে সাজু কৰি ৰখা বা উৎসৰ্গিত কুকুৰৰ দৰে জ্ঞান কৰে গতিকে জ্ঞানী মানুহ এজনে মানুহক কুকুৰৰ দৰে কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰে গতিকে বহুদিন চিন্তা কৰি মই শেষত গৈ ভাবিলোঁ যিহেতু ইয়াৰ আগত এটা শব্দ আছে উৎসৰ্গা উৎসৰ্গা মানে কি উৎসৰ্গা মানে আমি পূজাৰ কাৰণে কুকুৰ এটা কাৰণে আছে যিহেতু আমাৰ আহোমসকলে বা আমাৰ যিটো পৰম্পৰা সেই পৰম্পৰাত হাবিলা পূজাত কুকুৰ দিয়েছে এনেকুৱা ধৰণৰ কুকুৰ আমাৰ পৰম্পৰাৰ লগত জড়িত আছে সেইকাৰণে কুকুৰৰ প্ৰসংগটো আহিছে বুলি মই ভাবিছোঁ তাত মই এইটোৱে ভাবিলোঁ যে উৎসৰ্গা শব্দটোৱে পবিত্ৰতা বুজাব পাৰে উৎসৰ্গা শব্দটোৱে সন্মান বুজাব পাৰে আৰু উৎসৰ্গা শব্দটোৱে আৰু এটা অৰ্থ বুজাব পাৰে সেইটো হৈছে ক্ষণস্থায়িত্ব কাৰণ কেলৈ উৎসৰ্গাৰ কাৰণে আমি যিটো বস্তু সাজু ৰাখোঁ সেইটো আমি কিছুদিন পাছতে আমি উৎসৰ্গা কৰি দিওঁ আমি তাক ত্যাগ কৰোঁ তাক দি দিওঁ
আমি দাম্ফিৰ কাৰণে যদি আমি কুকুৰা এটা থৈছোঁ তেতিয়া দাম্ফি পাতিম তাক ওপৰত উঠি দিম গতিকে তাত পবিত্ৰতা আছে সেই বস্তুটোৰ প্ৰতি আমাৰ সন্মান আছে সেই বস্তুটো ক্ষণস্থায়ী আৰু লগে লগে দেখিলোঁ যে আমি যাক উচৰ্গাৰ কাৰণে আমি সদায় সাজু কৰি ৰাখোঁ তাৰ প্ৰতি কোনো আমাৰ আৱেগ নাথাকে তাৰ প্ৰতি আমাৰ কোনো মুখ নাথাকে তাৰ প্ৰতি আমাৰ সন্মান থাকে পবিত্ৰতা থাকে কিন্তু আমাৰ আৱেগ নাথাকে গতিকে সেই বস্তুটো ত্যাগ কৰাৰ পাছত আমাৰ কোনো ধৰণৰ দুখ বেদনা বা আমি আৱেগিক নহওঁ গতিকে ৰজায়ো সদায় প্ৰজাক সেই উৎসৰ্গাৰ কাৰণে থোৱা বস্তুৰ দৰে ভাবিব লাগিব প্ৰজাৰ যদি কিবা যুদ্ধ এখনৰ সৈন্য সামন্তৰ যদি মৃত্যু হয় ৰজাৰ শোকত ভাগি আৱেগিক হৈ থাকিলেতো দেশ নচলিব গতিকে মই ঠিক সেই ধৰণৰ অৰ্থ প্ৰকাশ কৰিছে বুলি মই অনুভৱ কৰিলোঁ কিমান দূৰ সঁচা মোৰ কথাটো কিমান দূৰ বিশ্বাস মই সেই কথা নাজানো আপোনালোকে বিশ্বাস কৰিছে বা যদি ভুল হৈছে আঙুলিয়াই দিলে মই সুখী হৈছোঁ আৰু এটা কথা গুৰুত্বপূৰ্ণ কথা আছে ইয়াত কৈছে যে তুমি যদি এইটো ৰাজনীতিৰ লগত জড়িত কথা ৰজাৰ শাসনৰ লগত জড়িত কথা তুমি যদি কাৰোবাক পৰাভূত কৰিব খুজিছা প্ৰথমে গুৰুকি প্ৰশংসা কৰা তাক সেই শত্ৰুজনক প্ৰশংসা কৰিবৰ কাৰণে কৈছে আৰু লগতে আৰু এটা কথা কৈছে যে তুমি যদি কিবা এটা পাব খুজিছা কিবা এটা ল'ব খুজিছা তেনেহ'লে প্ৰথমে তুমি তেওঁক দিয়া আমি যদি গতিকে আৰু ইয়াত আৰু এটা কথা আছে যে দেশখন চলাবলৈ হ'লে বুদ্ধিমত্তা লাগিব সৈন্যও লাগিব তাৰ লগতে ব্যৱসায় কৰিবৰ কথা কি ইয়াত আছে এইখন ইমান পুৰণি এখন গ্ৰন্থ ইমান এখেতলোক মানে দূৰদৰ্শী আছিলে তেতিয়া আমাক কৈ গৈছে যে দেশখন চলিবলৈ হ'লে তাত ব্যৱসায় কৰিব লাগিব গতিকে ব্যৱসায়ৰ প্ৰসংগ ইয়াত জড়িত হৈ আছে আৰু আমাৰ যিটো দৰ্শন এই দৰ্শনটো এনেকুৱা ধৰণৰ দৰ্শন হিন্দু দৰ্শনত আমাক সেইখিনি তুমি আনক সহায় কৰা কাৰণ কেলে তুমি যদি নিজে খাই গৈ সুস্থ আৰু সবল হৈ থাকিব নোৱাৰা তুমি আনক কেনেদৰে ৰক্ষা কৰিবা দেশ কেনেদৰে ৰক্ষা কৰিবা গতিকে এনে কিছুমান অতি গুৰুত্বপূৰ্ণ আৰু সকলোৰে কাৰণে গ্ৰহণযোগ্য কিছুমান কথা এই গ্ৰন্থখনত আছে কিন্তু ইমান ব্যৰ্থক ইমান দুৰ্বোধ্য যে আমাৰ পূজাতে লিখা আছে সেই বুজি পাবলৈ বহুত কষ্ট হয় গতিকে মই যিকেইটা অধ্যায়ৰ কথা কিছু বুজি পালোঁ সেই সম্পৰ্কে মই সামান্য দুআষাৰ কৰোঁ আৰু অধিকাংশ এতিয়াও মই বুজি পোৱা নাই গ্ৰন্থখনৰ বিষয়ে গতিকে ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু ভুল ভাগ ক্ষমা কৰিব আৰু ইমানখিনি কথা ক'বলৈ সুবিধা দিয়াৰ কাৰণে মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ